আজি আমাৰ এই বিশেষ পডকাষ্ট সেশনটোত আমাৰ অতিথি অনিন্দিতা পল বা প্ৰথমতে স্বাগতম জনাইছো। থ্যাংক ইউ সো মাচ। জুবিন দা প্ৰথম গাইছিলে মোক গান, ফিল্ম আছিলে প্ৰেম আৰু প্ৰেম। তাৰ পৰাই মোৰ জাৰ্নিটো আৰম্ভ হ'ল। তাৰপিছত দীনবন্ধু সকলোৱে জানে। মোৰ লগৰ কেইজনী কৈ থাকে সো লাকি, বাপৰে জুবিন দাৰ লগত গান গাব যাবি। ভাইমন দা ইমান বেছি ছেটিছফাইড আছিলে নহয় জুবিন দাৰ এই কামটো লৈ পেলাই, আৰু এটাও পাৰিশ্ৰমিক লোৱা নাছিলে তেওঁ ভাইমন দাৰ পৰা। হি ডিড নট টেক এ ছিংগল পেনি ফৰ ক্ৰিয়েটিং দ্য মিউজিক অফ দীনবন্ধু। মই কিমান মেছেজ কৰোঁ, তেতিয়া আমি লিখোঁ জুবিন দা এইটো গাবা, সেইটো গাবা, এইটো কৰিবা, কিন্তু মানে দেহাই আৰু মানে এনেকুৱা লাগে যে আৰু টানা নাই। মই ভাবোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ মিনছ ফৰ মি ইজ জাষ্টিছ টু ন' দ্য ট্ৰুথ। মই যেতিয়া এলবামটো কেছেটটো কিনিব গৈছোঁ জানা, মই কান্দিছোঁ মোৰ গানটোত মোৰ নাম নাই, কিন্তু তলত জানা স্পেচিয়েল থেংকছ টু অনিন্দিতা পলটো আছে, which was not necessary। তোমাক গোৱাই পেলাই তোমাৰ গানটো যদি ৰিড আপ কৰি দিয়ে, কেইটা এলবামত স্পেচিয়েল থেংকছ তেনেকে দিয়া থাকে, মোৰ যে নামটো দিছে যে আই বিকেম ইমোচনেল আৰু। চ' দ্যাট ইজ জুবিন দা একচুৱেলি। ইউ কেন নট ইগন'ৰ হিম, ইউ কেন নট। য'তে আছে শান্তিত থাকক, আমি উভতাই এইটো নাপাওঁ, কিন্তু তেওঁৰ আত্মাটো যাতে শান্তি পাওক। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ টক উইথ প্ৰীতিৰ আন এটি স্পেচিয়েল, খুবেই বেছি বিশেষ পডকাষ্ট ছেশ্যনলৈ। খুব গধুৰ মনেৰে আমি কিছু কথা আজি পাতিছোঁ, কিছু এনে লোকৰ সৈতে যিসকল লোক আমাৰ সেই হিয়াৰ আমঠু টুকুৰা, আমাৰ জুবিন গাৰ্গৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। এটা ছিৰিজ মুম্বাইত আহি আমি প্ৰচেষ্টা কৰিছোঁ যাতে সকলোৰে সৈতে কথা পাতি তেওঁৰ সংগীতৰ সৈতে জড়িত বিভিন্ন কথা, তেওঁলোকৰ সৈতে বিভিন্ন স্মৃতি, সেইসমূহৰ কথা আপোনালোকলৈ আগবঢ়াব পাৰোঁ। আজি আমাৰ এই বিশেষ পডকাষ্ট ছেশ্যনটোত আমাৰ অতিথি অনিন্দিতা পল বা প্ৰথমতে স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাচ। আমি প্ৰথম কথা ক'বলৈ গ'লে মই সদায় চিৰ অনুৰাগী, খুব বেছি হৃদয়স্পৰ্শী প্ৰত্যেকটো গীত। কিন্তু দুখ এই কথাটোত লাগিছে যে আজি আমি এনেধৰণৰ এটা বিষয়ত লগ পাবলগীয়া হৈছে, যিটোৰ কথা ক'বলৈও, সম্পূৰ্ণকৈ বাক্যটো ক'বলৈও, সত্যটোক মানি ল'বলৈও আমাৰ অসুবিধা। তেনেস্থলত মই এগৰাকী অনুৰাগী হিচাপে যিমানখিনি কষ্ট অনুভৱ কৰিছোঁ, তাতকৈ হয়তো বহুত বেছি গুণে সেইখিনি ক'ৰবাত বেদনাদায়ক আপোনাৰ বাবে। ডেফিনেটলি জুবিন দা একচুৱেলি মোৰ কেৰিয়াৰৰ যিটো কমাৰ্চিয়েল পাৰ্টটো ক'ম, আৰু কমাৰ্চিয়েল ছিংগিঙৰ যিটো স্পেচিয়েলি প্লেবেক, জুবিন দা প্ৰথম গাইছিলে মোক গান, ফিল্ম আছিলে প্ৰেম আৰু প্ৰেম। তাৰ পৰাই মোৰ জাৰ্নিটো আৰম্ভ হ'ল। তাৰপিছত দীনবন্ধু সকলোৱে জানে, মাষ্টাৰ পিচেছ আৰু দুটা গানে জুবিন দাৰ মানে মোৰ বোধেৰে ওৱান অফ হিজ ফাইনেষ্ট, টু অফ হিজ ফাইনেষ্ট কম্পজিশ্যন বুলি ক'লেও ভুল নহ'ব, ভৱেন ছাৰৰ কথা। সেয়া আৰু মানে এনেকুৱা লাগে এতিয়াও মানে সপোনহে লাগে মোৰ, মানে যে ক'ৰবাত আকৌ জুবিন দা এনেই গৈছে, পটককৈ গুচি আহিব। সেই বস্তুটো একচুৱেলি অকণমান এবজৰ্ভ কৰিবলৈ কষ্ট হৈ আছে। জুবিন দা ঢুকোৱাৰ পাছত মই আজিলৈকে কিমান দিন হ'ব, 1.5 মাহ হ'ব নেকি, মই হাৰমনিয়াম চুয়ে পোৱা নাই। ইট ইজ ডিফিকাল্ট ফৰ মি। মই কিবা এটা গান খালি মই কম্প'জ কৰি দিব লাগে, সেইকাৰণে মই সেইদিনা খালি বহি অলপ, মই কম্পালশ্যন আছিলে কাৰণে মই কৰিছোঁ কামটো, কিন্তু ক'ৰবাত এটা মানে এটা হাফ হাৰ্টেডনেছ এনেকুৱা লাগে যে কিবা এটা নাইকিয়া হৈ গ'ল পটককৈ। এতিয়া পোৱাৰ ভিতৰত তোমালোক যেনেকৈ পাইছা ৰিচেণ্টলি, সেইটো এটা বেলেগ ধৰণৰ পোৱা। আমাৰ পোৱা বস্তুটো আৰু অলপ বেলেগ ধৰণৰ, বিকজ টু ষ্টাৰ্ট এ কেৰিয়াৰ উইথ দ্য ছুপাৰষ্টাৰ জুবিন গাৰ্গ, যেতিয়া মানে তেওঁ দেৰ ৱাজ ন' ছ'চিয়েল মিডিয়া, দেৰ ৱাজ নাথিং, খালি প্ৰিণ্ট মিডিয়াত মানুহে দেখে আৰু তেওঁৰ মানে শ্ব'বোৰ আমি দেখা পাওঁ, মঞ্চত দেখা পাওঁ। আমি টকিং এবাউট 2000ৰ পৰা। সেই ফ্ৰেজটোত জুবিন গাৰ্গৰ পৰা এটা কল পোৱাটো, মানে ফোন কৰাটো, মানে ষ্টুডিঅ'ত অহা গান এটা গাব পৰা, মানে কলেজত পঢ়ি থাকোঁতে মই যেতিয়া সেই খবৰবোৰ মোক যেতিয়া তেনেকৈ তেওঁ মাতিছিলে, তেতিয়া মই মোৰ লগৰ মানে কেইজনী তেওঁলোকে কৈ থাকে আৰু ইউ আৰ ছ' লাকি, মানে বাপৰে জুবিন দাৰ লগত গান গাব যাবি। তাৰপিছত যেতিয়া মই গানটো গাই নেক্সট দিনা আহোঁ, এগৰাকী মানে ইমান পাগল আছিলে, তাই কৈছে তোৰ চকুকেইটা চাওঁ, তই সেই চকুৰে জুবিন গাৰ্গক চাই আহিছ। মানে আই এম টকিং এবাউট ডেট ক্ৰেজি ফেজ অফ মানে জুবিন দা। আৰু তেতিয়া মই প্ৰফেচনেলি কাম কৰিব গৈছোঁ জুবিন দাৰ লগত। ইমান চিম্প্লিচিটি, আৰু আটাইতকৈ ভাল লগা মুহূৰ্তটো হৈছে জুবিন দাও হীৰেণ বৰ্তাৰ লগত এটা বিৰাট ক্ল'জ কানেকশ্যন, আৰু মোৰো এটা বিৰাট কমন ক্ল'জ কানেকশ্যন।
আমি দুয়ো খুব বেছি এটাচড সেই মানুহজনৰ লগত ময়ো বন্ধুৰ নিচিনাকৈ কথা পাতোঁ আৰু জুবিন দাও তেনেকুৱাই আৰু সেই তেওঁৰ কথা আৰম্ভ কৰি তোমাৰ মানে যিটো কবিতাৰ কথা পেইণ্টিঙৰ কথা কিতাপৰ কথা আৰু যেতিয়া মই ইংৰাজী সাহিত্য পঢ়ি আছোঁ কটন কলেজত তেতিয়া সেই কথাটো গম পায় তেতিয়া মোক এইবোৰ কথা সুধি থাকে খুব মানে ভাল লাগে তেতিয়া আৰু এতিয়া মই ভাবোঁ এজন ছিংগাৰহে তেওঁৰ ইমান ধৰণৰ মানে ইণ্টাৰেষ্ট কোৱাইট ইণ্টাৰেষ্টিং মানে মই ভাবোঁ আৰু দেই তেতিয়াই এনেকুৱা গম পাইছিলোঁ যে জুবিন দা ইজ ৰেয়াৰ জুবিন দা ইজ নট কমন মানে বহুতৰ মাজত এজন মানে জিলিকি থকা এজন ব্যক্তি আৰু ব্যক্তিত্ব তাৰপিছত বম্বে অহাৰ পিছত আৰু ক্ল'জলি পালোঁ খুব ঘৰুৱা হ'লোঁ আৰু সদায় এটা কথাই কৈছিলে ইউ আৰ ডিফাৰেণ্ট আই ন' হাউ টু মেক বেষ্ট ইউজ অফ ইয়ৰ ভইচ আই হেভ অলৱেজ ইউজড ইউ ইন চাম টিপিকেল ছংছ উইচ আই ন' অনলি ইউ কেন ডু জাষ্টিছ সেই কনফিডেন্সটো জুবিনদাৰ বিৰাট বেছি আছিলে আপোনাৰ ফাৰ্ষ্ট কাম উইথ জুবিন গাৰ্গ এজ এ প্লেবেক ছিংগাৰ ৱাজ মৰম এধানি প্ৰেম আৰু প্ৰেম বোলছবি প্ৰেম আৰু প্ৰেমৰ সেই গীতটি আছিলে সেইটো আছিলে ফাৰ্ষ্ট মোৰ ডুৱেট আছিলে জুবিনদাৰ লগত আৰু প্ৰথম এনে চিনাকি হৈছে মোৰ যিটো গানেৰে মোৰ আত্মপ্ৰকাশ হৈছিলে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত কমলানন্দ ভট্টাচাৰ্যৰ এটা কম্পাইলেশ্যন অফ ছংছ বিলতীৰ বিৰাই পদুমৰ পাহিয়া এই গানটো একচুৱেলি এই এটা সেই এলবামটো একচুৱেলি সেই হীৰেণ বৰ্তাৰ মানে তত্ত্বাৱধানতে বনিছিলে তো তেওঁ ডিচাইড কৰিছিলে যিহেতুকে মানে ফিমেল ভাৰ্জনটো মই গাম আৰু কমাৰ্চিয়েলি কোনোবা প্ৰডিউচাৰ যেতিয়া প্ৰডিউচ কৰিব এনেকুৱা কবিৰ গীত তাৰ আগত তেনেকুৱা কবিৰ গীত কিন্তু বনা নাই মানে বিলত তিৰিবিৰাই ৱাজ তেতিয়াৰ দিনত ইট ৱাজ আ মানে ট্ৰেণ্ড ছেটাৰ তেওঁ কৰাৰ পাছত এই গানটো এই এলবামটো হোৱাৰ পাছত আনন্দীৰাম দাসৰ গীত ৰুদ্ৰ বৰুৱাৰ গীত তেনেকুৱা গীত বহুত কম্পাইলেশ্যন ওলাইছে কিন্তু বিলত তিৰিবিৰাই ৱাজ দ্য ফাৰ্ষ্ট এলবাম তেতিয়া মানে প্ৰডিউচাৰ কৰিম বুলি ক'লে এলবামটো তেতিয়া মানে দে নিড ছামৱান লাইক জুবিন দা বিকজ কমাৰ্চিয়েলি নহ'লে এলবাম নচলিব আই এম এ নিউ গাৰ্ল মানে তেতিয়া সৰু ছোৱালী মোৰ গান পটককৈ কোনে শুনিব গোটেই 8টা গান নতুন হিচাপত তেতিয়া জুবিন দা আহিলে আৰু মোৰ সেই ৰেডিঅ'ত মই গাইছিলোঁ 94ত সেই এলবামটো শুনি শুনি জুবিন দাই বিলত তিৰিবিৰাইটো শিকিছিলে মানে ষ্টুডিঅ'ত তেতিয়া তুমি মোৰ মাথোমোৰৰ শ্বুটিং শেষ হৈছে আৰু তেওঁলোকৰ মানে হেৰি চলি আছিলে মানে ভইচ ডাবিং চলি আছিলে তাৰপিছত তেনেকুৱা এটা হেৰিত মোক লগ পালোঁ প্ৰথম তেতিয়া লগ পালোঁ জেৰিফা মানে বহি আছিলে জেৰিফা জুবিন দা এনেকৈ ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ'ত দেই উজ্জ্বল চকু মানে একদম প্ৰথম চাউনীটোৱে মানে একদম বেলেগ ধৰণৰ আৰুতো তুমি অনিন্দিতা এনেকৈ বুলি কৈছে ভাল গাইছা দেই এনেকৈ বুলি তাৰপিছত জুবিন দা থেংক ইউ আৰু আপুনি ভালকৈ গাব গানটো এনেকৈ বুলি কৈছোঁ আই ৱাজ ভেৰি ইম'চনেল উইথ বিলত তিৰিবিৰাই মোৰ কাৰণে এটা একদম সৰুতে শিকা গান এটা তেনেকুৱা আৰু প্ৰতিটো কথা প্ৰতিটো মানে জেষ্টাৰ সদায় ইনস্পায়াৰিং সদায় ইনস্পিৰেশ্যনেল মানে এনেকুৱা এটা কথাত আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত মই ডাবিং কৰোঁতেও পিছত মই মানে বস্তুটো মন কৰিছোঁ কিছুমান এটা গান কেনেকৈ কেতিয়াবা দি দিয়ে গানবোৰ মানে আমি এটা এটা জেগাত এনেকুৱা লাগে যে আমি ৰখি গৈছোঁ নেকি ক'ৰবাত অকণমান টান পাইছোঁ জেগাটো হি মেক্স ইট ছ' ইজি আৰু কেতিয়াও ভাল এটা টেক কেতিয়াও ৰিপিট কৰি নাথাকে মোৰ এনেকুৱা লাগে যে মই আৰু এবাৰ গাওঁ কেতিয়াও গাব নিদিয়ে হেই ভাল বস্তু এবাৰে গায় সদায় ইমান কেজুৱেল বস্তুটো আৰু দেট ৱাজ জুবিন গাৰ্গ এণ্ড বাকী মেমৰিজটো আৰু কেতিয়াও মানে শেষ নহ'ব ইমান অভিজ্ঞতা স্পেচিয়েলি দীনবন্ধুৰ ফ্ৰেজটো মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ফ্ৰেজ আৰু এই সময়ৰ মানে যিটো ডাবিং মই যেতিয়া কৰে যায় সপোন যেন বৰষুণ গাবলৈ গৈছোঁ মই গানটো গাই পেলাই ৰাতিপুৱা 5:30 উভতিছোঁ ঘৰত নিজেই মোক ইনফেক্ট তেওঁৰ গাড়ীত মই আৰু মোৰ মা গৈছিলোঁ তাৰপিছত বহুত ৰাতি হ'লতো আমি লিটাৰেলি 2:30-3টাৰ পৰা চাগে ডাবিংটো আৰম্ভ কৰিছোঁ আৰু মই বহুত টাইম লাগিলে গাবলৈ গানটো প্ৰথমেতো এক্সপ্লেইন কৰিলে গানটো মই যেতিয়া গানটো গাই আছিলোঁ মই এটা কথাই ভাবোঁ জুবিন দা হেনো কৈছিলে যে ক্লাছিকেল মিউজিক শিকা নাই এইটো কি গান কম্প'জ কৰিছে মোৰ মানে ঘূৰি আছে মাথাত আৰু তাৰপিছত মই সুধিছোঁ আৰু তাৰপিছত মানে তাৰপিছত মই ক'লোঁ জুবিন দা এনেকৈ হেৰি অন্তৰাটো গোৱাৰ সময়ত 3rd লাইন এটাত মানে তাতে কোমল আৰু যিটো মানে নেচাৰেল হেৰি আৰু কোমল স্বৰ তেনেকৈ দুটা আছে হি ৱাজ ভেৰি প্ৰেচাইজ এইটো কিন্তু নিশাতটো কিন্তু হেৰি হ'ব কোমল নহয় কিন্তু এইটো তুমি এইটো টেণ্ডেঞ্চিটো এইটো আহি আছে তোমাৰ এনেকৈ বুলি কৈছে মোক সেইটো হ'ব তোমালোকৰ মানে ক্লাছিকেল লেংগুৱেজত কৈছোঁ দেই এনেকৈ বুলি কৈছে
তাৰপিছত গালোঁ আৰু বাকী চব দ্যাটছ ইয়'ৰ ছং তুমি নিজে যেনেকৈ গাব পাৰা গোৱা মানে হি ডিড নট ইণ্টাৰফেয়াৰ বাকী যিখিনি কাজ মই দিছোঁ এইটো মই নিজৰ মতে দিছোঁ জুবিন দাৰ জাষ্ট স্কেলেটনটো মোক তেনেকৈ গাই দিছে তাৰপিছত আহি পেলাই মই মানে তাকে মাকো সুধিছোঁ ৰাস্তাত মা মানে জুবিন দা কেনেকৈ জুবিন মায়ে কৈছে সেইবোৰ জিনিয়াছ আৰু জিনিয়াছে যেতিয়া গানবোৰ মানে বনাব আৰু মই আজিলৈকে এনেকুৱা এটা ছেকেণ্ড গান পোৱা নাই তুমি কৰেজাকৰ লগত জুবিন দাৰ কোনো গানৰ মিল পোৱা নাই একেবাৰে নাই বা দিয়া মোক দিয়াৰ লগত পোৱা জানো মই আচৰিত লাগে সেইকাৰণে ছেকেণ্ড এটা নহয়গে মানে ছিংগল মানে এতিয়া তুমি চোৱা বিচাৰিছোঁ কাষৰতে বা তুমি হিয়া দিয়া নিয়া মানে যেনেকৈ যতীন ললিতৰ মানে কম্পজিশ্যনবোৰৰ এটা মিল আছিলে নে নাই সেইটো মানে তেওঁৰ যিকেইটা বিধাতাৰ বা হিয়া দিয়া নিয়া বা নায়কৰ গান সেইকেইটাৰ মাজত এটা কিবা এটা মিল এটা আছিলে কিন্তু দীনবন্ধু কেইটা মানে গান দুটা একদম ডিফাৰেণ্ট ইন টাৰ্মছ অফ দেয়াৰ মানে কম্পজিশ্যন আৰু মোৰ এতিয়াও মনত আছে ভাইমন দা ইমান বেছি ছেটিছফাইড আছিলে নহয় জুবিন দাৰ এই কামটো লৈ পেলাই আৰু এটাও পাৰিশ্ৰমিক লোৱা নাছিলে তেওঁ ভাইমন দাৰ পৰা হি ডিড নট টেক এ ছিংগল পেনি ফৰ ক্ৰিয়েটিং দ্য মিউজিক অফ দীনবন্ধু সেই কথাটো মই পেপাৰত পঢ়িছোঁ তো মই গানটো গোৱাৰ পাছত মই কৈছোঁ মোক এদিন মাতিছে তোমাৰ পইচাটোতো থাকি গ'ল এদিন মাতিছে দুপৰীয়া ষ্টুডিঅ'ত ডিজিত গৈছোঁ তাৰপিছত এনভেলাপ এটা দিছে মোক মই বোলোতো কি কৈছে পইচা 6,000 rupees আছিলে তাতে পাৰ ছং 3,000 rupeesকৈ তাৰপিছত মই ক'লোঁ মই কৈছোঁ জুবিন দা মোৰ এই টকাটো নালাগে কাৰণ তুমি লোৱা নাই নহয় পাৰিছোঁ তুমি ক'ৰ পৰা গম পালা মই পেপাৰত পঢ়িছোঁ মই তেনেকৈ কৈছে একো নাই মইহে লোৱা নাই তোমাক মই দিব পাৰোঁতো পইচা মই বহুত ইনচিষ্ট কৰিছোঁ যে নালাগে কিন্তু তথাপি কৈছে নহয় তুমি সৰু ছোৱালী তোমাৰ খৰচা পাতি আছে নহয় ৰাখা এনেকৈ একদম হাতত তেনেকৈ দিছে সেই হেৰিবোৰ খুব মনত পৰে আচলতে ইমান বেছি মৰমীয়াল আৰু তেতিয়া মোক কৈছে বম্বে কেতিয়া যাবা মই বোলো বম্বে অতি সোনকালে মানে এই বছৰৰ লাষ্ট নহ'লে মানে নেক্সট ইয়াৰ যাম আৰু আহা সোনকালে আহা এনেকৈ বুলি কৈছিলে আৰু সেয়া মেমৰিজ আৰু ক'ৰবাত অকণমান ৰৈ নাপাতিলে কথাবোৰ পাতিব নোৱাৰি একেবাৰে নোৱাৰি আচলতে মই চাগে তোমাকে ইমান অ'পেনলি কথাখিনি কৈ আছোঁ কাৰণ মানে বহুতে মোক ফোন কৰি আছে এটা দুটা চেনেলত মই কথা পাতিছোঁ কিন্তু মোৰ কিবা কথাবোৰ পাতিবলৈ মন যোৱা নাই আই থিংক অকণমান সময় দিব লাগিব মানে টাইমটো নিজেই হিল কৰিব ইটছ নট ডেট আমি কথা পাতি আছোঁ আমি হাঁহি আছোঁ আমি প্ৰতিটো দৈনন্দিন কামত আমি ইনভলভ হৈ চব কামেই কৰি আছোঁ কিন্তু চামৱেৰ দেৰ ইজ এ গ্ৰীফ উইচ ইজ নট গ'য়িং সেইটো ইটছ নট লেটিং আছ কাম আউট সেই কথাটোত মই সেই একেটা কথাই কৈছোঁ যে মোৰ অনুভৱ হয় জুবিন দাই সদায় কৈ আছিল আগতে যে মই অলপ অস্থিৰ এই অস্থিৰতাটো নাথাকিলে জুবিন হৈ নাথাকিব সেই অস্থিৰতাটো তেওঁ শান্তিত গুচি যোৱাৰ পিছত হয়তো আমাৰ মাজত একদম দামী কথা কৈছা মই হয়তো ফিল কৰোঁ যিহেতুকে এটা ৰেষ্টলেছ চৌল এটা আজিৰ পৰা ৰেষ্টলেছনেছটো নহয় জন্মৰ পৰাই তেওঁ তেনেকুৱাই তো এনেকুৱা এজন ব্যক্তি আৰু ইমান সেই ষ্টেচাৰত গৈ পেলাই ইমান মানুহৰ মৰম পাই পেলাই তাৰমানে এতিয়া তুমিতো তথাপি মই পাইছোঁ তুমিও তেওঁক পাৰ্চনেলি লগ পাইছা তেনেকুৱা কিছুমান মানুহ যোনে কেতিয়াও লগ পোৱা নাই ষ্টিল দে হেভ এ ফিলিং দেট দিছ গ্ৰীফ ইজ ভেৰি পাৰ্চনেল টু দেম চ' দেট ইজ জুবিন দা একচুৱেলি ইউ কেন নট ইগন'ৰ হিম ইউ কেন নট কথাবিলাক আকৌ কামৰ মাজলৈ গুচি যাওঁ মানে মানুহজনৰ কথা পাতিলে ক'ৰবাত আকৌ কথাবিলাক ইম'চনেল হৈ যায় মাতবোৰ চকুবোৰ চলচলীয়া হৈ যায় সময় কিমান লাগিব হয়তো অসমীয়াই নাজানে তথাপিও এতিয়া আমি যদি জুবিনদাৰ কামখিনিৰ বিষয়ে কথা পাতোঁ তেখেত মুম্বাইলৈ আহি থাকে আপোনালোক প্ৰায় ফেমিলি ফ্ৰেণ্ডছ গতিকে বহুতবাৰ ইয়াতো লগ পাইছে ইয়াৰ পৰা তেওঁলোক গুচিও গ'ল গৌৰমাবু জুবিন দা ইয়াত আছিল তাৰপিছত তেওঁলোক গুচিও গ'ল এই এটা চেঞ্জ জুবিন দাৰ মাজত কেতিয়া দেখিছে মানে যিটো আপোনাৰ পূৰা এভিডেণ্টলি বা খুব স্পষ্টকৈ মনত আছে জংকিবাৰ মৃত্যুৰ পিছতো এটা এজন বেলেগ ধৰণৰ জুবিন গাৰ্গৰ জন্ম হৈছিল নিচিনা অনুমান হয় সেই কথাটো তেওঁ যেতিয়াই আৱেগিক হয় তেতিয়াই উল্লেখ কৰে তাৰপিছত মুম্বাইত কিছুদিন কাম কৰিল যদিও তাৰপিছত আনাডাৰ ফেজ ইয়াৰ পৰা তেওঁলোক প্ৰায় অসমলৈ শিফ্ট হ'ল ইয়াৰ ঘৰটো ঘৰ হৈয়ে থাকি গ'ল গতিকে সেই চেঞ্জটো এটা খুব স্পষ্টকৈ মনত পৰে জুবিন গাৰ্গ আপোনালোকেতো বিভিন্ন ধৰণৰ ষ্টেজত জুবিন গাৰ্গক লগ পাইছে গতিকে
কেনেকে আপুনি ক'ব বিচাৰিব জুবিন গাৰ্গৰ এই সলনি বা চবৰে আমিও বহুত সলনি হওঁ নিশ্চয় আজিৰ গৰাকী ব্যক্তি কাইলৈ আমি নহ'বও পাৰোঁ কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যিহেতু মানুহজনৰ প্ৰতি ইমান বেছি আকৰ্ষণ আত্মীয় হওক কোনোবা দৰ্শক হওক শ্ৰোতা হওক আপোনালোকে খুব কাষৰ পৰা দেখিছে সেই চেঞ্জেছবিলাক কি ক'ব চেঞ্জেছ হিচাপে মই যেতিয়া জংকি ঢুকাল মই তাৰ 2 বছৰ আগতহে জুবিন দাক প্ৰথম লগ পোৱাটো জংকি ঢুকাইছে 2002 ইফ আই এম নট মিষ্টেকেন 11 জানুৱাৰী সেই দিনটো কেতিয়াও নাপাহৰোঁ আমি পটককৈ খবৰটো পালোঁ আৰু খবৰটো পোৱাৰ লগে লগে মই দেউতাৰ লগত নৱগ্ৰহত গৈছিলোঁ জুবিন দা তেতিয়া উন্মাদ অস্থিৰ মানে কি অৱস্থা দূৰৰ পৰা দেখিছোঁ মানে পাগল হৈ গৈছে মানে এনেকুৱা এটা অৱস্থা আৰু মই শুনিছিলোঁ যে এক্সিডেণ্টটো হোৱাৰ সময়ত জাষ্ট 5 মিনিট আগত জুবিন দা জাষ্ট মানে গাড়ীখনৰ পৰা মানে চেঞ্জ কৰিছে আৰু তো জুবিন দা সামহাও ফেল্ট মানে সেইটো এটা গিল্ট জুবিন দাৰ এটা ফিল হ'ল যে কি জানি মই থাকিলে মইহে মৰিলোহেঁতেন মই তাইক মৃত্যুৰ মুখত মইহে পেলাই দিয়াৰ নিচিনা হ'ল জয়ন্ত পাত্ৰ আৰু সি মানে জংকি একেলগত গুচি গ'ল আৰু তেনেকৈ সেই বস্তুটো এটা ক'ৰবাত সেই গিল্টটো ইমান বেছি তেওঁক খুন্দা মাৰিছিলে তাৰপিছত শুনিছিলোঁ এই ঘটনাটোৰ 2 দিন নে এসপ্তাহ পাছত হেনো বৰাপানীটো জপিয়াই দিছিলে শ্বিলঙত এই কথাটো মানে তেতিয়া বহুতে জানে তেওঁৰ যোন ক্ল'জ কিন্তু মানে সেইটো কথাই কয় আৰু চব মৰি যায় মা মৰি গ'ল মা চাগে 2001ত নে 2000ত ঢুকাইছিলে তাৰপিছত জংকিৰ এনেকুৱা হ'ল কৈছে মা এৰি থৈ গুচি গ'ল জংকি এৰি থৈ গ'ল মই কিয় নমৰোঁ তো এনেকুৱা এটা এপিছ'ড মানে বম্বেটো তেওঁ ৰিপিট কৰিছিলে পিছত ধ্ৰুৱদাহঁতে বচাইছিলে ইনফেক্ট সেই বছৰৰ পিছত খুব কাৰাকে গৈছে থাপ্পৰো মাৰিছিলে ধ্ৰুৱদাই গোটেই নেৰেট কৰিব ইনচিডেণ্টটো না মানে জপিয়াই দিছিলে একদম মানে এই সময় সেই গ্ৰীফটো কিন্তু তেতিয়ালৈকে আছিলে নহয় তেওঁলোক মানে আকছা বীচ নে ক'ৰবাত ফুৰিবলৈ গৈছিলে মষ্ট প্ৰবলি আকছা নে জুহু বীচ মই ঠিক নাজানো ধ্ৰুৱদাই আকছা বুলিয়ে গম পাইছিলোঁ তাতে ইহঁতে চব ফুৰিব গৈছিলে চাগে একেলগত গোটেই ফেমিলিজখিনি যায় তেতিয়া মই বম্বেত অহা নাই চাগে তো তেওঁলোক একেলগত ক'ৰবাত এনেকৈ জাষ্ট আউটিঙত যাওঁতে জুবিন দা এনেকৈ বোলে পাথৰ এখনৰ হেৰিৰ পৰা বোলে সাগৰলৈ জপিয়াই দিলে অকণমান সন্ধিয়া হৈছিলে নেকি তেতিয়া ক'ব নোৱাৰোঁ তাৰপিছত সেই মাইনাদাৰ ষ্টুডিঅ'ৰ ল'ৰা এজন নেকি দুলাল নহ'লে হেৰি কোনোবা হ'ব বিপুল নহ'লে দুলাল ইহঁতৰ ভিতৰত এজন জপিয়াই পেলাই জুবিন দাক বচালে তাৰপিছত মানে খুব জোৰে এটা থাপ্পৰ মাৰিছিলে উঠোৱাৰ পাছত মোৰ মানে ধ্ৰুৱদাই কোৱা মতে ধ্ৰুৱদাই মাৰিছিলে এই থাপ্পৰটো কৈছে তুমি আমাক ইয়াতে হেৰি নকৰিবা তুমি কি কৰিবলৈ আহিছা ইয়াতে তাৰপিছত খুব দুখ পাইছিলে থাকিলেহেঁতেন সেই বস্তুটো একচুৱেলি আছিলেতো মানুহবোৰ খুব এটা ক্ল'জ নিট ফেমিলি টাইপ আছিলে বম্বেৰ বস্তুটো আমাৰ সকলোৰে চবৰ কাৰণে ভাল ভাবাটো আৰু বেয়া লাগে এটা আপোনাৰ সৈতে মানে মই বেছিকেলি অলপ কথা বাৰ্তা হেতু ঠিক পডকাষ্ট নিচিনাকৈ মই ইমান প্ৰফেচনেল বা ব্যক্তিগত কিবা কৰিব বিচৰা নাই কাৰণ মনবোৰ সকলোৰে একেই এই তেওঁৰ আশে পাশে থকা মানুহবোৰ ইমান আমি জানো যে জুবিন গাৰ্গক সকলোৱে ভাল পায় কেনেকৈ ভাল পায় কিমান স্তৰত ভাল পায় কিহৰ বাবে ভাল পায় এই 3টা কথাই তেওঁক লৈ গুচি গ'ল নেকি সেইটো কথা তাৰমানে যিকোনো এটা আৰ্টিষ্টিক এটা চ'ল মই ভাবোঁ তেওঁলোকৰ এটা স্পেচ লাগে এনেকুৱা বহুবাৰ মই গুৱাহাটীত বছৰটোত যাওঁ য'ত মই ইচ্ছা কৰিলেই জুবিন দাক লগ পাব পাৰোঁ কিন্তু মই ইচ্ছা কৰি লগ নাপাওঁ কাৰণটো কি আই থিংক ডেট মোক লগ পোৱাতকৈ তেওঁ নিজৰ পাৰ্চনেল স্পেচ এটা নিজে থাকক কিন্তু আই ৱাজ ৰং বিকজ মই যদি তাতে যোৱা নাই কেতিয়াবা জুবিন দাক লগ পাবলৈ বেলেগ বহুত অলাগতিয়াল কিছুমান মানুহ তেনেকুৱা আছিলে যোনে এনি টাইম গৈ পেলাই জুবিন দাৰ লগত এনেকুৱা কিছুমান সময় স্পেণ্ড কৰিছে যিটো জুবিন দাৰ মানে ক্ৰিয়েটিভ কামবোৰত তাৰ কোনো অৰিহণা নাই বা ইট ডাজ নট আশে-পাশে থকাটো মানুহ বুলি দেখুৱাবৰ কাৰণে টু টেক সাম ভিডিঅ'জ দ্যাট উই আৰ ইণ্টিমেট উইথ হিম উই টক ইমান পাৰ্চনেলি আমি কথা পাতোঁ সেই ধৰণৰ বস্তুবোৰ কৰি এটা সময়ত আমি বহুত ভিডিঅ'ত দেখা পাওঁ য'ত জুবিন দা ডাজ নট ৱান্ট ইট বিচৰা নাই কিন্তু জুবিন দাক সেই স্পেচটো দিব পৰাটো আচলতে সেইটো এটা মানুহৰ চেন্সিবিলিটি ক'ৰবাত মই 2-3 দিন অহাৰ আগতহে মেছেজ কৰোঁ জুবিন দা ভালে আছা আহিছিলোঁ গুৱাহাটীলৈ
কেতিয়া ক'ত কেতিয়া যাবা মই বোলো পৰহি যামগে ইচ্ছা কৰি কওঁ মই দুদিন আৰু থাকোঁ কিন্তু মই সেনেকেই কৈছিলোঁ বিকজ আই ডোণ্ট ৱান্ট টু গ' এণ্ড ডিষ্টাৰ্ব হিম কাৰণ 3 দিন খোৱা নাই 4 দিন খোৱা নাই এইবোৰ শ্বিডিউলটো মই সেই মেছেজবোৰ পাই থাকোঁ নহয় ইয়াতে কি চলি আছে সেইকাৰণে আই ডোণ্ট ৱান্ট টু ডিষ্টাৰ্ব হিম আমি সকলোৱে যদি আজি স্বাৰ্থপৰ নোহোৱাকৈ অলপ যদি নিস্বাৰ্থভাৱে সেই মানুহজনক অলপ বুজি পালোহেঁতেন আই থিংক জুবিন দা আৰু বহু বছৰ জীয়াই থাকিলেহেঁতেন বহুত কাম থাকি গ'ল মানে বহুত কাম থাকি গ'ল বহুত কাম থাকি গ'ল কিন্তু সেই আপুনি কোৱাৰ ধৰণে এই যে মানুহখিনিৰ কথা আমি পাতি আছোঁ যে মানুহখিনিয়ে তেওঁক বৰ অদৰকাৰীকৈ তেওঁক কিছু ক্ষেত্ৰত মানে আগুৰি ৰাখিলে কিছু মানুহে যিখিনিৰ সৈতে তেওঁলোক কাম কৰিছে কামখিনিতো কামেই তেওঁ বাৰে বাৰে কিন্তু শেষৰ পডকাষ্টটোতো কৈ গৈছে যে দে মেড মি আ মেচিন বাৰে বাৰে মানে এনেকুৱা কৰিলে যে মই ইটোৰ পিছত সিটো বেক টু বেক কৰি কৰি মই এটা মেচিনত পৰিণত হ'লোঁ সেই কথাবিলাক খুব শেষৰ ফালে তেওঁ কৈ গৈছে শেষৰ ইণ্টাৰভিউটোতে কৈ গ'ল গতিকে একেখিনি কথাই আপুনি কোৱা কথাখিনি আৰু মানে আমি কিয় ইমান নিজৰ হৈ থাকিলোঁ সদায় জুবিন দা তেওঁৰ গানে দি পেলাই তেওঁ ডেফিনেটলি প্লাৱন আনিব পাৰে হি ৱাজ ছাচ এ কাইণ্ড অফ এন আৰ্টিষ্ট তেওঁ বহুত ধৰণৰ তেনেকুৱা গান গাইছে যিবোৰ আমি দ'জ আৰ ভেৰি থট প্ৰভ'কিং ছংছ জুবিন দা ইনফেক্ট জুবিন দাৰ যিজন ইনস্পিৰেশ্যন আমাৰ সকলোৰে নমস্য উৎপল শৰ্মা উৎপল দা মোৰ বকুল ফুলৰ দৰে গানৰ যোন কম্প'জাৰ সেই মানুহজনক আমি কেইজন মানুহে চিনি পাওঁ আজি কিন্তু জুবিন দা আণ্ডাৰষ্টুড হিজ ৱৰ্থ এজ এ কম্প'জাৰ অসমৰ ভিতৰতে এনেকুৱা কম্প'জাৰ মানে খুব কম আছিলে হি ৱাজ এন এ লিষ্টাৰ তো সেই মানুহজনক জুবিন দা তেওঁ যেনেকৈ জুবিন দাক দেখে কেতিয়াবা উৎপল দাৰ লগত আমি যেতিয়া আড্ডা মাৰোঁ বম্বেত আমি বহুত সময় কটাওঁ উৎপল দাস টেক অন জুবিন দাস লাইফ হিজ জাৰ্ণি ফ্ৰম চাইল্ডহুড টিল দ্য ডে হি লিভড মানে সেই বস্তুবোৰ যেতিয়া উৎপল দাই কয় নহয় তেতিয়া আমাৰ এটা গোটেই ইটছ লাইক এ মিৰৰ আমি গোটেই বস্তুবোৰ মানে দেখাৰ নিচিনা পাওঁ চকুৰ আগত এণ্ড হি কাইণ্ড অফ প্ৰতিটো কথা যেনেকৈ তুমি মোক তেতিয়া অলপ আগত ক'লা যে ট্ৰানজিশ্যনটো কেনেকুৱা হ'ল 2005 বা 2004ৰ পৰাই মানে যেতিয়া মই বম্বে আহিলোঁ আমি যেতিয়া কথা পাতোঁ ৰেকৰ্ডিঙৰ কাৰণে মই শ্বেৰে পঞ্জাৱৰ ষ্টুডিঅ'টোত যাওঁ তেতিয়া ধৰা ৰেকৰ্ডিংবোৰ ৰাতিয়ে কৰি ভাল পায়তো সন্ধিয়া আমি ধৰা 7টা 7:30 যাওঁ গৰিমা বা এজ ইউজুৱেল দ্য বেষ্ট হোষ্টেজ আৰু সদায় একেবাৰে যোৱাৰ লগে লগে মানে তোমাৰ চাহ তাহ এইবোৰ চব ৰেডি কৰা বা তেনেকৈ ইমান মৰম কৰে আমাক এই সময়বোৰ যে আমি বহি যে আড্ডা এটা মাৰোঁ জুবিন দা এনেকুৱা ধৰণৰ কিছুমান কথা পাতে নহয় যোনে ল'ব পাৰে সি কিন্তু লৈ পেলাব আমি ল'ব জানিছিলোঁ আচলতে সেইকাৰণে উই কুড চি দ্য ৰিয়েল জুবিন গাৰ্গ সেই কথাটোক লৈও তেওঁৰ কিন্তু এটা মই দেখিছিলোঁ কিছু ক্ষেত্ৰত তেওঁ সেই কথাটোক লৈ ফ্ৰাষ্ট্ৰেটেডো আছিলে যে মানুহে তেওঁক যেনেকৈ চাব লাগে যিখিনি কথা পাতিব লাগে যিখিনি কথা শুনিব লাগে তেওঁ বহুত যিটি কথাৰ মাজত বহুত ভাল গুৰুত্বপূৰ্ণ কথা কৈছে কাম কৰিছে কিন্তু তেওঁক বাৰে বাৰে বেলেগ ধৰণে দেখুৱাবলৈ কিছু এটা শক্তিয়ে চেষ্টা কৰি থাকিলে যে জুবিন গাৰ্গ এইজনহে হয় কাৰণ ক'ৰবাত তেওঁলোকৰ এটা বেনিফিট হয়তো হৈ থাকিব এটা শুনিবলৈ বেয়া লাগিলেও বিভিন্নজনে চাব টিআৰপি বাঢ়িব গতিকে এজন খুব ভালকৈ কথা কৈ থাকিলে মানুহে নুশুনিব গতিকে তাৰ মাজত খঙত কোনটো কথা বাক্য কৈছে সেই বাক্যটো মানুহে শুনিব আৰু সেইকাৰণে হয়তো জুবিন গাৰ্গে মই ভাবোঁ যেতিয়াই প্ৰতিবাদ কৰিবলৈ মন গৈছে তেওঁ তেনেকৈ মঞ্চত কৰি দিছে যে তোমালোকেতো দেখুৱাবা এইটো সেইকাৰণে মই তেনেকৈ এইটো ৰিয়েক্ট কৰিম তাৰমানে জুবিন দাক একচুৱেলি এটা দুটা কথা নহয় জুবিন দাৰ মানে বস্তুটো কি হ'ল আজি আমি যেনেকৈ আমাৰ মৰমটো আনকণ্ডিশ্যনেল আমি ভাল পাওঁ মানে ভালে পাওঁ আমি সদায় জুবিন দাক ভাল পাওঁ ছেকেণ্ডলি আমি অসমৰ কালচাৰেল চিনেৰিঅ'ৰ ফালৰ পৰা যদি ভাবোঁ এনেকুৱা এটা আমব্ৰেলা which has sheltered so many talents মানে so many people who মানে wanted to dream big যিকোনো স্তৰৰ মানুহ আজি এক্টিঙৰেহে যি হওক চবকে এটা চান্স দিছে যদি কাৰোবাৰ মাজত এটা প্ৰতিভা দেখা পাইছে তেওঁ চান্স দিছে হি ৱাজ আনএফেক্টেড কোনোবা কথা ক'ব প্ৰডিউচাৰে ক'ব যে নালাগে নেকি তাইক গান গোৱাবলৈ তেওঁ গান গোৱাব নালাগে নেকি জুবিন দা হেড হিজ অ'ন ষ্টেণ্ড আজিকালি আমি বলিউডত যে কথাটো শুনো যে নেহি প্ৰডিউচাৰ কো ये पसंद नहीं है जुबिन दा नेवर लिसन टू एनीबडी
নিজে যেতিয়া হিন্দী গানো হিন্দী চিনেমা ষ্ট্ৰিংছ কৰিলে এই শাশ্বতী বা মই আমি তেনেকৈ মানুহবোৰকেই গান গোৱালে কিন্তু জুবিন দাই মানে দ্যাট ইজ জুবিন গাৰ্গ ফৰ মি আই বিলিভ ডেট জুবিন দা যদি আজি বলিউডৰ এজন ডিৰেক্টৰ হ'লেহেঁতেন নহয় মিউজিক ডিৰেক্টৰ আমাৰ নিচিনা মানুহবোৰৰ আমাৰ কেৰিয়াৰ এই ধৰণৰ মানুহবোৰে শ্বেপ কৰিব পাৰিলেহেঁতেন আমাক সেই জেগাটোত লৈ যাব পাৰিলেহেঁতেন এই ধৰণৰ অভিভাৱক মই ভাবোঁ মোৰ জীৱনত তেওঁ এজন বহুত ডাঙৰ অভিভাৱক এনেকুৱা অভিভাৱক একচুৱেলি গোটেই অসমীয়া সমাজৰ কাৰণে মানে এইটো একদম ৰেয়াৰ আৰু তেনেকুৱা অভিভাৱক অসমীয়া সমাজে কিন্তু নাপাব কাৰণ he did not believe in caste he did not believe in any community any religion he only believed in the talent he could feel a vibe of a person কাবাৰ talent to তেওঁ feel কৰিব জানিছিলে that was Zubin Da মানে মই মানে এইটো কথা মই মানে ইপসন দাৰ লগতো পটককে ফোন কৰি পেলাই হেদিনা পাতুতে ইপসন দা মানে দুদিন ধৰি ইমান ডিসঅৰিয়েন্টেড নহয় কথাবোৰ কিবা কি ভুল ভালকে পাতি আছে মই কিবা ফোন কৰিলে কথাবোৰ ভালকে পাতা নাই মানে মানুহ যেতিয়া মানে কি হলনো এনেকুৱা টাইপৰ এটা বস্তু হৈ গল না মানে সেই কাৰণে তেওঁ ওয়াৰ্ডছবোৰ মানে একদম বহা নাই এটা লগত এটা খাপ খোৱা নাই মানে এটা তাতে যাব লাগিব ৰবাচোন এনেকে টাইপ হৈ গৈছে মানুহটো মই বোলো এক মিনিট ইপসন দা অকমান আপুনি হেৰি হকচোন শান্ত কৈছে নাই কেনেকুৱা এটা ডাঙৰ লছ কি হ'ব এতিয়া আমাৰ ইণ্ডাষ্ট্ৰীখন মানে এই বস্তুটো যে প্যাৰেলেলি এটা ভাবিব লগা এটা অৱস্থা আহি গ'ল হেতু I think this will be only Zubin Garg no one else because তেওঁৰ মাজত অসমখন আমি দেখা পাইছিলো তেওঁ আমাক অসমখন ভাল পাবলৈ শিকাইছিলে মোক কিমান এপ্ৰিচিয়েট কৰে জানা প্ৰীতি মোক কয় তোমাক অসমীয়া কোনে শিকাইছে তুমি চ্যালেঞ্জ তোমাক কৰিম ৰবা মই বাংলা কেনেকৈ কম চাওছো মই হসাকে চ্যালেঞ্জ মই লাজ পাই যাও যেতিয়া জুবিন দাই মোৰ লগত বাংলাত কথা পাতে মই কি ট্যালেন্ট ৰে এটো আৰু খালি বাংলা বুলি নহয় বাংলাৰ যেটো শিলচৰৰ যেটো ল্যাঙ্গুৱেজ সিলটিয়া মানে জুবিন দাৰ তো ক্লাস 6 লৈকে কৰিমগঞ্জতে পঢ়া ন তুমি ফ্লুয়েন্সিটো পাগল হৈ যাবাৰে বেলেগ ধৰণৰ নেক বেলেগ ধৰণৰ কমান্ড ডিফাৰেন্ট ল্যাঙ্গুৱেজত মানে তুমি হিন্দীটো কলো ইমান ষ্টাইলিশ হিন্দীটো ইমান মানে কোনো এটা বস্তুত মানে সেই বস্তুটো কিন্তু এটা বেলেগ ধৰণৰ ট্যালেন্ট আৰু ইয়াতে তুমি জুবিন দাক মানে ইমান ভাল লাগে মোৰ আজি তুমি জানা ৰঞ্জিত বাৰতৰ নিচিনা মানুহ ইমান এজন টপ ক্লাস ড্ৰামাৰ আৰু একদম এটা বেলেগ লেভেলত থকা মিউজিশিয়ানছ এবোৰ দে আৰ টিপিক্যালি মানে একদম সাউথ বম্বে টাইপ ক্ৰাউড একদম এডত সোমাই থকা অল্টাৰনেট মিউজিকৰ থকা ক্ৰাউড এটা তেওঁলোকৰ লগত জুবিন দাৰ মানে একচুৱেলি এছ'চিয়েশ্যন আছিলে আজিৰ ডেটত কেইজন অসমীয়া গৈ পেলাই ৰঞ্জিত বাৰতৰ লগত কথা পাতিব পাৰে তুমি ভাবাচোন সেই কানেক্টিভিটিটো যাৰ কোৱালিটি আছে হিয়ে বুজি পায় ক'বলগীয়া ইমান কথা আছে মানে কথাবোৰ মানে শেষ নহব জুবিন দাক একচুৱেলি 30% ও চিনি নাপালে মানুহে আৰু কিয় আমি বদনাম কৰিবলৈ যাওঁ আজি সেই মানুহটো আৰু এটা কথা সদায় মনত ৰাখিবা যিমান মানুহ মডাৰ্ন আৰু যিমান মানুহ ট্যালেন্টেড ন সেই মানুহবোৰ খুব সৰল হয় তেওঁৰ সৰলতাটোক আমি মক্কেলামি বুলি ভাবিব নালাগে কিন্তু দেই সেই মই এটা কথা কওঁ তেওঁ নিজেই কৈ থৈ গৈছে একচুৱেলি যে তেওঁৰ সৰলতাটোৱে কৰবাত এটা প্ৰতিবাদ এটা ৰেভলিউচন ইন ইটসেল্ফ ট্ৰু একদম ট্ৰু ইমান সিম্পল এটা মানুহ কোনো কেতিয়াও কাৰোৰ লগত কোনো ৰকমৰ মানে ধৰা কাৰোৰ প্ৰতি হেৰি নাই হিংসা ভাৱ নাই ইগো এটা নাই কিবা যদি কাবাৰ প্ৰতি হিংসা হৈছে দ্যাট ইজ এ ভেৰি হেলদি কম্পিটিশন হেতু কথা পটকে মুখৰ ওপৰতে কৈ দিছে ময়ো কৰি দেখাম ইমান বঢ়িয়া লাগে সেই বস্তুবোৰো চাবলগীয়া বস্তু যেবোৰ আমি তেতিয়া দেখিছিলোঁ সি গাব পাৰে নেকি মই বেছি ভালকৈ গাওঁ এনেকৈ কয় আৰু সি প্ৰুভো কৰি দিয়ে মানে আচলতে তেওঁৰ নিচিনা ভোকেল কোৱালিটি তেতিয়া আচলতে মানে বম্বেতে খুব কম আছিলে জুবিন দা যদি ভাবিলেহেঁতেন মই বম্বেত থাকোঁ জুবিন দা would have ruled Bollywood undoubtedly eto there's no doubt about it khali Zubin dak discipline koribo lagibo jetu tar life to discipline nasile aru Bombay is a very disciplined industry he kobat hei bostu to actually there is a huge paradox hei bostu to mil na khale Zubin dar character to logot he karone eta samoyar pisot teo khub sonchol hoi gol no hei mor Bombay bhal na lage it is not bhal na lage it is because they were so disciplined tate industry to iman samoyot chole মানে তেওঁৰ মানে অকমান যেটা উশৃংখল এটা যে লাইফষ্টাইল আছিলে বম্বে গুৱাহাটীৰ পৰা যেটা হৈছিলে ৰাতি ৰাতি হেৰি কৰা তাৰ পিছত সময়ত হেৰি নকৰা সেই বস্তুটো ইয়াত একেবাৰে নচলিলে তাৰ মানে
গৰিমা বৌ বহুত কষ্ট কৰিছে চেষ্টা কৰিছে আজি তেওঁক মেনেজ কৰা মানুহখিনিও বহুতখিনি কৰিছে কিন্তু মানে মই ভাবোঁ এট দ্য এণ্ড অফ দ্য ডে এটা মুক্ত মনৰ মানুহ আৰ্টিষ্ট ইন দ্য ট্ৰুৱেষ্ট চেন্স অফ দ্য টাৰ্ম তেওঁক আকৌ তুমি বান্ধি কেনেকৈ থ'বা তেওঁ বান্ধিব পৰা মানুহে নহয় ন আৰু 2005-06 পৰা তেওঁৰ একচুৱেলি খালি চিনেমা তেতিয়াই তেওঁৰ গানৰ প্ৰতি বস্তুটো লাহে লাহে নাইকিয়াই হৈ গ'ল এণ্ড ফৰ মি আফটাৰ 2017 তেওঁতো মানে একেবাৰে জুবিন দা নিজেই কৈছে মোৰ গান গাবলৈ ভালে নালাগে বাৰে বাৰে কৈ থাকে মই একদম সেইকাৰণে মই লাষ্ট এটা ক'ৰবাত এটা হেৰিটো কৈছোঁ মই ক'ৰবাত এটা ইণ্টাৰভিউত মই সেই কথাটো কৈছোঁ যে মানে টিল 2016 না 15 জুবিন দা ৱাজ লাইক জুবিন দাৰ মন গৈছিলে আৰু গানবোৰৰ প্ৰতি অলপ তাৰপিছত হি অনলি ৱান্টেড চিনেমা তো ক'ৰবাত এই যে একাগ্ৰতাৰে যিটো সংগীত কৰাৰ যিটো বস্তু আছিলে ষ্টাৰ্টিং ফ্ৰম লেট 80s বা আৰ্লি 80s টিল 2009-10 সেই বস্তুটো ক'ৰবাত এটা ডিভাইডেড হৈ গ'ল ইন বিটুইন মিউজিক এণ্ড চিনেমা তো সেইকাৰণে তেওঁ ক'ৰবাত তেওঁৰ মানে ধৰ তেতিয়া মানে যেতিয়া ইণ্টাৰেষ্ট নাথাকে তেতিয়া গাবলৈও ভালকৈ মন নাযায় ন তো সেইবোৰো এটা কাৰণ মেবি পিছৰ ফালে তেওঁ মানে সেই বস্তুটো মানে সেই ধৰণৰ অৱস্থাত মানে জুবিন দাক ষ্টেজত অলপ বেসুৰা শুনাটো আমাৰ কাৰণে কষ্টদায়ক মই কিমান মেছেজ কৰোঁ তেতিয়া আমি লিখোঁ জুবিন দা এইটো গাবা এইটো কৰিবা কিন্তু মানে দেহাই আৰু মানে এনেকুৱা লাগে যে আৰু টানা নাই মানে আৰু মানে কেইবাটা মানে যদি ছিজন এটা দুটা ছিজন যদি বহি গ'লেহেঁতেন সেইটো আকৌ নকৰে কাৰণ যিসকল বজাই আছে তেওঁলোকৰ কাৰণে তেওঁ চিন্তা কৰেতো নকৰা নহয় তেওঁ সেই কথাটো চিন্তা কৰি ভাবে ইহঁতৰ ছিজনত এটা ভাল পইচা আহে আৰু অসমত ইট ইজ ভেৰি ডিফিকাল্ট খালি মিউজিক কৰি পেলাই তুমি নিজৰ লিভিংটো কৰিবা বিকজ ইট ইজ নট এ ছেল্ফ ছাষ্টেইনেবল ইণ্ডাষ্ট্ৰি সেইকাৰণে জুবিন দা সেইবোৰ কথা বহুত ভাবিছিলে হি ৱাজ ছ'চিয়েলি যদি ৰুটেড নাথাকে ৰুটেড আছিলে কাৰণে চাগে ইমান বেছি ভাল গান বনাব পাৰিছে আদাৰৱাইজ মানে বহুত আৰ্টিষ্টক আমি দেখিছোঁ তেওঁলোক কাম কৰি আছে বাট দে ৱেৰ ড্ৰিফটেড আৰু চামৱেৰ এট ওৱান পইণ্ট অফ টাইম ইন দেয়াৰ লাইফ আপোনাৰ সৈতে শেষ কাম কি হৈছিলে মানে মিউজিক ৰিলেটেড লাষ্ট গানটো মই জুবিন দাৰ লগত হেৰি গাইছিলোঁ এই ডান্সিং টু নাইট যিটো আছিলে গানে কি আনে এই তাৰ পিছৰ পৰ্যায়খিনি এনেকুৱাই আৰু মই গ'লেও ইমান হেৰি তেতিয়া মই লগ পোৱা নহয়গৈ তাৰপিছত ফোনত কথা হয় মেছেজ হয় তাৰপিছত মই অজানিতে মনে মনে এটা গান গাইছিলোঁ কিন্তু আমি বেলেগকৈ গাইছিলোঁ মই বেলেগৰ গান আছিলে এইটো মানস হাজৰিকাৰ গান আছিলে 1.5-2 বছৰ আগত মই এটা স্পৰ্টছ থিম এটা কিবা গোৱাবলৈ জুবিন দাক গৈছিলোঁ সেইদিনা মই দিব্য আৰু ইপচন দা আমি মিলি কৰিছিলোঁ কামটো তাৰপিছত আমি গ'লোঁ আমাক দেখি পেলাই একেবাৰে বহুত প্ৰডিউচাৰ এজ ইউজুৱেল মানে ষ্টুডিঅ'ত ভৰি আছে একদম ভৰ্তি মানুহ আমি গৈছোঁ তাৰপিছত ওলাই আহিলে বহিলে আমাৰ লগত আড্ডা চাড্ডা মাৰিলে তাৰপিছত আমাৰ গানটোও গালে প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টা আমি বহিলোঁ আহিব নিদিয়ে দিব্যদাক কৈছে ভাতটো খাবলৈ তই গাহৰি ভাল পাওঁ মই জানো জোৰ কৰি মানে এক বাতি গাহৰি খাই যাব লাগিব ক'ত খাবি এতিয়া তহঁতে কচোন মিছা কথা কৈছ ন মই কৈছোঁ নাই মায়ে খানা বনাই থ'ব এৰিব নোখোজে তাৰমানে আহিব নালাগে তাৰপিছত আকৌ মানে বাহিৰত আহি পেলাই এইটো আমেৰিকাৰ পৰা এই গছ পুলিটো আনিছোঁ চাচোন এইটো এনেকুৱা এইটো গাড়ী মানে মই তেতিয়া ইমান দুখো লাগিছে মোৰ আহি যাবলৈ কিন্তু মই বোলো জুবিন দা তোমাৰ প্ৰডিউচাৰ বহি আছে বেয়া পাব তুমি যোৱা না এইবোৰ কাম কৰিবলৈ মন নাযায় মানে ইমান অসন্তুষ্টি চব বস্তুত তেতিয়া মানে আৰু এনেকৈ আমাক যেতিয়া আগৰ পৰা পোৱা মানুহবোৰক মানে থাকিলে ওচৰত ভাল পায় থাক না ভাতটো খাই যাবি না থাক না বচোন কি কৰিবি ঘৰত এনেকৈ টাইপ আৰু তেওঁৰ চাগে নিজক তেওঁ নিচিনা লাগে যেতিয়া মানুহবোৰ পায় উপলদা হওক বা যিখিনি মানুহৰ সৈতে তেওঁ কাম আৰম্ভ কৰিছে নতুন মানে আপুনি কোৱাৰ ধৰণে হয়তো কিমান চনৰ কথা ক'লে আপুনি 2016-17 কিন্তু তেওঁ বেছিকৈ চিনেমাত সোমাব খুজি আছিলে বাৰে চিনেমাৰ কথা কৈ থাকে শেষত ৰৈ বিনালেৰ পিছতো তেখেতৰ চিনেমাৰ প্লেনিঙৰ কথাহে কৈ আছে যে মই আৰু বাঘটোৰতো এটা হেৰি পিন্ধি হুডি এটা পিন্ধি কৰি ফুৰিছিলে টাইগাৰ মই বাঘ কৰিম তেনেকৈ আৰু এটা কথা সুধিব লাগিব এইখিনিতে যে এই যিহেতু এতিয়া ঘটনাটো ঘটিল কি হ'ল সেই তাৰ পিছৰখিনি ক'বলৈ অসুবিধাই ঘটনাটো ঘটিল বুলিয়ে কৈছোঁ এতিয়াও কিন্তু এখন আইনী যুঁজ চলি আছে আৰু এই কেঁচা ঘাঁহখিনি যিখিনি প্ৰত্যেকজন অসমীয়াৰ মনতে বৰ দকৈ লাগিছে সেই ঘাঁহখিনিত ক'ৰবাত কিন্তু বাৰে তদন্ত হৈ থকাৰ পিছতো বিভিন্নজনে কৈ থাকে
যে এইটো মোৰ ওচৰত প্ৰমাণ আছে মুখ্যমন্ত্ৰী নিজেও কৈছে যে মই হত্যা হৈছে দুবাৰকৈ কৈছে এনেকুৱা কথাবিলাকে ক'ৰবাত আপোনালোকক কেনেকৈ ইম্পেক্ট পেলায় মানে আমি শ্ৰোতা বা দৰ্শক হিচাপে আমি অনুভৱ কৰোঁ যে এই কথাখিনি কৈ থাকিলে বেছিকৈ আৰু মনটোত ক'ৰবাত উগুল থুগুল হয় অশান্ত হয় মনবোৰ আপোনালোকে কেনেকৈ চম্ভালিছে নিজক আমি আচলতে মই ভাবোঁ ক'ৰবাত মানুহৰ শিক্ষাটো বহুত মেটাৰ কৰে একচুৱেলি মানে ব্লেক এণ্ড হোৱাইটৰ মাজত ডিফাৰেঞ্চটো মানুহৰ একচুৱেলি মানে সেইটো আমাৰ সকলোৰে কিছুমানৰ কেপাচিটি থাকে এইটো উপলব্ধি কৰা কিছুমানৰ নাথাকে মোৰ বোধেৰে অসমৰ এনেকুৱা এটা অশান্ত পৰিৱেশ যিটো হৈছে যিকোনো ধৰণৰ তেনেকুৱা কথাই একচুৱেলি পাব্লিকক আৰু বেছি ইনষ্টিগেট কৰিব সেইকাৰণে এটা ৰিকুৱেষ্ট যেতিয়ালৈকে পূৰা তদন্তখিনি ভালকৈ হৈ নাযায় তেতিয়ালৈকে এনেকুৱা ধৰণৰ মানে উচতনিমূলক শব্দবোৰৰ পৰা আমি বঞ্চিত থকাটো মই ভাবোঁ দ্যাট ইজ দ্য মোষ্ট ছেফেষ্ট থিং উই কুড ডু কাৰণ ক'ৰবাত আমি সেইখিনি এটা ছেফেষ্টতকৈ বেছি আই থিংক দ্যাট ইজ দ্য মোষ্ট ৰেছপনচিবল থিং উই শ্বুড ডু ৰাইট নাও কাৰণ যিকোনো কথা এটা মুখৰ পৰা ওলাই যোৱা মানে তাৰ বহুত ধৰণৰ মানে ইণ্টাৰপ্ৰিটেশ্যনছ ওলাই যাব তো সেইকাৰণে আমি সেইটো লৈ পেলাই অকণমান সচেতন হ'ব লাগিব আৰু আমাৰ এটা ইণ্ডাষ্ট্ৰি যিটো ইণ্ডাষ্ট্ৰি অলমষ্ট 1.5 মাহ ধৰি পেলাই বহুত মানুহ কামেই কৰিব পৰা নাই শ্ল'লি মই ভাবোঁ সকলোৱে জুবিনদাৰ গ্ৰীফটো আছে মই ভাবোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ মিনছ ফৰ মি ইজ জাষ্টিছ টু ন' দ্য ট্ৰুথ about his death. When I say justice for Zubin Garg, I don't mean literally that somebody had killed or murdered him. কিন্তু আমি সেই কথাটো মানে এটা সদায় এটা হেৰি থাকে আমাৰ যে সেই সত্যটো খুব সোনকালে আহিব লাগে আমাৰ মাজত য'ত মানে গৰিমা বা পামি বা পাপুহঁত তেওঁলোকৰ এটা ইণ্ডিভিজুৱেল ক্ল'জাৰ সকলোৰে আছে অন টপ অফ দেট আমি যিখিনি কলিগছ বা ফ্ৰেণ্ডছ আমাৰ এটা ব্যক্তিগত ক্ল'জাৰ থাকে তোমালোকৰ নিচিনা চবে যোন অনুৰাগী বা বেক দেৰ ফ্ৰেণ্ডছ বা ফেন্স যিখিনি তেওঁক ভাল পায় তেওঁক কেতিয়াও লগ পোৱা নাই তেওঁক ভাল পোৱা মানুহ সকলোৰে কিন্তু এটা ক্ল'জাৰৰ প্ৰয়োজন তো সেই ক্ল'জাৰটো যেতিয়ালৈকে নাহিব মই ভাবোঁ অসমখন কিন্তু শান্তিত নাথাকিব সেইটো খুব সোনকালে আমি সেই বস্তুটো আচলতে পাব লাগে আৰু এনেকুৱা নহয় যে গভৰ্ণমেণ্টে চেষ্টা কৰা নাই তেওঁলোকে কৰিও আছে কিন্তু আই থিংক মানে ফাষ্ট ট্ৰেক কোৰ্ট বুলি যিটো কয় এনেকুৱাওতো আইনৰ ব্যৱস্থা আছে তো যিমান সোনকালে পচিবল ইমান সোনকালে যদি এটা আমি আচল কথাবোৰ জানিব পাৰোঁ তেতিয়া ক'ৰবাত গৰিমাবাৰ আচলতে যিটো মনৰ অৱস্থা সেইটো ক'ৰবাত তেওঁ শান্তিটো বহুত বেছিকৈ পাব আমাতকৈও বেছি সেইকাৰণে মানুহজনী বাৰে বাৰে অসুস্থ হৈ গৈ আছে ক'ৰবাত কাৰণ তেওঁৰ হেৰুৱা বস্তুটোতো এটা বেলেগ বস্তু ন মানে আমাৰ বস্তুটো বেলেগ তেওঁৰ হেৰুৱাটো তেওঁ কথাটো এইখিনি উল্লেখ হৈছে যেতিয়া এটা কথা মই সুধিব বিচাৰোঁ আপোনালোকে ইয়াতো পাইছে হয়তো বিয়াৰ পিছত তেওঁ কেতিয়া শ্বিফ্ট কৰিলে মুম্বাইত আছিলে নে কেনেকৈ সেই কথাটো মই বিয়াৰ পিছতে আহিছে কাৰণ তেতিয়া শাশ্বতী বাহত বেছি ডিটেইলছত ক'ব পাৰিব তেওঁলোকৰ বিয়া হৈছিলে 2002 দ্যাট আই এম এৱেৰ কাৰণ মইতো গৈছিলোঁ বিয়াত জানো তাৰপিছত 2003তে আহিছে নেকি মানে কাৰণ গৰিমাবাতো ইয়াতে সোফায়াত পঢ়ি আছিলে 92 তেতিয়া আহে কিন্তু জুবিনদাও তেতিয়াই কিন্তু বম্বেত আহা 93-94 বোধ কৰোঁ কিন্তু বিয়াটো তেওঁলোকৰ 2002 হোৱাৰ পাছত চাগে 2003তে গুচি আহিলে বম্বেত থাকিবলৈ কাৰণ মই কিন্তু অহাৰ পিছত কিন্তু গৰিমাবাক কিন্তু মই শ্বেৰে পাঞ্জাৱৰ ঘৰটোতে পাইছোঁ আৰু সদায় প্ৰতিটো বস্তুত গৰিমাবা সদায় জুবিনদাক সহায় কৰা ইনফেক্ট মানে সেই ৰেকৰ্ডিংছবোৰ থাকে যে মানে গৰিমাবাক কিমান মানে এটেণ্টিভলি প্ৰতিটো বস্তু মানে লিৰিক্সবোৰ আমি মানে ইমান ধুনীয়াকৈ গৰিমাবাই লিখি দিয়ে আমাক তাৰপিছত কিছুমান এলবামতো মানে গৰিমাবাৰ নামটো শিশু শিল্পীৰ হেৰিতে গৰিমাবাৰ নাম গুচি গৈছে চিনাকি ঘূৰ বুলি এটা এলবাম আছিলে তাতে পক্ষীৰাজ ঘোঁৰাটো মই আৰু জুবিনদা গাইছিলোঁ তাৰপিছত পলাশৰ ৰংটো মই আৰু জুবিনদা গাইছিলোঁ আৰু ঢৌ তুলি নাছিলে বুকু সেই 3টা গান মই আৰু জুবিনদা গোৱা তো সেই এলবামটোত এই পক্ষীৰাজ ঘোঁৰাটোতেই মানে গৰিমাবাও গাইছে তাৰমানে এই সাধু 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 খাই কঁঠালৰ পাদু সেইখিনি গৰিমাবাৰো মাত আছে তাৰপিছত মোকে যে দেখিছা তোমাৰ জুবিনদাই মোক শিশু শিল্পী বনাই দিছে তাতে নামটো গৰিমাবাৰো আছে তাৰমানে তো ইমান মানে ইমানলৈকে তাৰমানে ইনভলভমেণ্ট তাৰমানে শ্বি ৱাজ মানে ফৰ হাৰ জুবিনদা ৱাজ দ্য হোল ৱৰ্ল্ড আমি তেনেকুৱা অৱস্থাৰ পৰা আমি দেখিছোঁ আমি পাইছোঁ
আৰু মানে নিজেও ইণ্টেলিজেণ্ট যথেষ্ট আৰু সেই কথাবোৰ খুব ইণ্টাৰেষ্ট দি পেলাই খুব আতুমটোকাৰীকৈ মানে যেতিয়া আশে পাশে আছিলে জুবিন দাৰ আশে পাশে থাকিবলৈও চেষ্টা কৰে আৰু দেখিছোঁ যে খুব দায়িত্বশীল অভিভাৱকত্ব এটা লৈ থাকে কিমানবাৰ যে মঞ্চত গৈ চকু পানী দিছে বহুতবাৰ আৱেগিক হৈ যোৱা জুবিন গাৰ্গজনৰ মই তাকে কওঁ যে সেই মঞ্চত গৈ জুবিন গাৰ্গৰ গালৰ চকু পানীটো মোহাৰি দিব পৰা চকু পানী মোহাৰি দিব পৰা মানুহগৰাকী কিন্তু কেৱল গৰিমা গাৰ একদম মানে আৰু গৰিমা বাৰ বস্তুটো কি আছিলে তেওঁ ইমান ষ্ট্ৰং মইতো ছুপাৰ ওমেন বুলি ক'লেও ভুল নহ'ব একচুৱেলি জুবিন দাৰ নিচিনা মানুহক মেনেজ কৰাটো কাৰণ ভাঙি পৰিছে এতিয়া সেইটো দেখি সেই বস্তুটো সেইটো বৰ বৰ বহুত মানে সাংঘাতিক ক্ৰেডিট দিব লাগিব তেওঁ যেনেকৈ জুবিন দাক চাই চিতি ৰাখিছে উপায়ো নাই কিছুমান ক্ষেত্ৰত জুবিন মানে গৰিমা বাহঁতো মানে ইমান লাগি থকাৰ পাছতো কেতিয়াবা জুবিন দাৰ ইমান খং মানে মোৰ কেতিয়াবা খুব দুখো লাগে কাৰণ গৰিমা বা মানে চেল্ফলেছলি খালি মানে জুবিন দাৰ কাৰণে কৰিয়েই গ'ল কিন্তু মানে কেতিয়াবা কিছুমান হেৰিত জুবিন দা খঙতো কিছুমান কথা গৰিমা বাক কৈ দিয়ে কিন্তু মানে মই ভাবোঁ এজনী মাইকী মানুহ হৈ কেতিয়াবা খংটো যে কেনেকুৱা উঠি থাকে কাৰণ এভৰি মেৰিড ওমেন কেন ৰিলেট টু ডেট না মানে পটককৈ খঙতে কিবা এটা কথা কৈ দিলে কিন্তু দ্য ৱে শ্বি মেইনটেইনছ মানে কেনেকৈ থাকে কম্প'জড হৈ পেলাই মানে বহুত ধৈৰ্য দেই মই মানে এনেকুৱা ধৈৰ্য এগৰাকী মানুহৰ কষ্ট কৰিছে আৰু শ্বি ৱাজ মানে উইথ হিম টিল দ্য লাষ্ট হেৰি সেইটোতো যাব নোৱাৰিলে কাৰণে আজি যদি গৰিমা বা মই সদায় কওঁ গৰিমা বাও যদি আজি গ'লেহেঁতেন ছিংগাপুৰ আজি ডেফিনেটলি এনেকুৱা এটা ঘটনা নঘটিলেহেঁতেন আৰু এইটোও বেয়া লাগে মোৰ মানুহবোৰে কিয়নো উইদাউট গৰিমা বাক জুবিন দাক মাতে কিয় মাতে তেওঁ অলৰেডি অসুস্থ হৈ গৈছিলে পিছৰ পৰ্যায় বম্বেটো আহিছে মাজতে বম্বেটো অকলে আহিছে গৰিমা বাক মাতিব লাগিছিলে লগত এদিনৰ কাৰণেও কাৰণ মানে এই মানুহজন ইমান ভালনাৰেবল হৈ আছে নহয় অনলি গৰিমা বা ন'জ হাউ টু হেণ্ডেল হিম কাৰণ সিদ্ধাৰ্থক আমি ক'বহে পাৰোঁ তাৰ মৰেল ৰেছপনচিবিলিটি তাক আমি শিকাব পাৰোঁ নেকি বিকজ হি ইজ এন আউটছাইডাৰ এট দ্য এণ্ড অফ দ্য ডে কাম অন উই কেন নট এক্সপেক্ট ছামথিং অফ দেট ফ্ৰম তাৰ যদি সেই মৰেল ৰেছপনচিবিলিটি যদি থাকিলেহেঁতেন দেট ইজ এন এড অন চলো আমাৰ ভাল লাগি গ'ল তই এইটো কাম কৰিলি কিন্তু দায়িত্ব তাৰ সেইটো নাহিলে আৰু কিন্তু জুবিন মানে গৰিমা বাটো গোটেইখিনি কৰিব খুজিছিলে ন জুবিন দাৰ কাৰণে তো উইদাউট গৰিমা বা জুবিন দাক মাতাটো মোৰ মতে এইটো এটা হেৰি কথা নাছিলে আচলতে সবেই মাতিব লাগে সেই আক্ষেপটো সেই দুখটো সদায় থাকি যাব যে গৰিমা বৌ যদি যাব পাৰিলহেঁতেন নিশ্চয় তাত কিছু পৰিস্থিতি আছে যাৰ কাৰণে যাব নোৱাৰিলে সিহঁতে ঘটিবলগীয়াটো জন্ম মৃত্যু বিবাহ সদায় অনিৰ্দিষ্ট গতিকে ক'ৰবাত তেনেকৈয়ে হয়তো লিখা আছিল কিন্তু আমাৰ মানি ল'বলৈ অসুবিধা হৈছে কাৰণে ক'ৰবাত ভাবিছোঁ এইটোৱে হোৱা হ'লে পানীলে নোযোৱা হ'লে ইমান চিজাৰ এটেক থকা মানুহ এজনক পানীৰ মাজলৈ এখন ইয়টত লৈ গৈছে সেই কথাটোৱে বাৰে বাৰে খং উঠি থাকিলে অসমীয়াৰ মানুহৰ আচলতে যে কিয় লৈ গৈছিলে তেওঁ যাম বুলি ক'লেও এতিয়া যেনেকৈ আপুনি ক'লে যে ধ্ৰুৱদাই পানীৰ পৰা অহাৰ পিছত একচৰ থাপৰ এটা লগাই দিছে মই নেভাবোঁ জুবিন গাৰ্গে তাৰপিছত বেয়া পাইছে মানুহজন যোৱাৰ সময়ত মই জনামতে তেওঁ আই এম চৰি লিখি প্লে কাৰ্ড লৈ ৰৈছিলে এনেকুৱাও কিবা এটা হৈছিল গতিকে সেই কথাবিলাক মানে হয়তো তেওঁ ক'ৰবাত মিছ কৰিছিলে তেওঁ যিমান উশৃংখল হ'ব বিচাৰিলেও হয়তো বিচাৰিছিলে যে এজন অভিভাৱকে তেওঁক একদম বিৰাট মৰম সেইকাৰণে জংকিবাকো খুব বেছি মিছ কৰিছিলে চাগে কাৰণ আমি বিভিন্নজনৰ সৈতে কথা পাতোতে আমি গম পাইছোঁ যে জংকিবালেও খুব ভয় কৰিছিলে জংকিয়ে দৰ্জা খুলি নিদিব শ্বি ৱাজ ভেৰি টম্বয়িছ না জংকিৰ কেৰেক্টাৰটো একদম টম্বয়িছ টাইপ তাই পামি আৰু জংকি মানে আমি মমন বুলি মাতোঁ মমন আৰু হেৰি জংকি ৱাজ মানে প'লছ এপাৰ্ট য'ত মানে তাই একদম টম্বয়িছ একদম মানে গুণ্ডা টাইপ আছিলে তাই আৰু সেইটো এনেকৈ জুবিন দাও কৈছে বহুত জেগাত আমি নিজেও দেখিছোঁ তাই মানে জুবিন দাক এনেকৈ সামৰি থৈছিলে গোটেইখিনি এইটো নকৰিবি তেনেকৈ একদম এনেকুৱা মাক যোৱাৰ পাছত জংকি ৱাজ দ্য মেইন পাৰ্চন বিহাইণ্ড হিজ বেক মানে সৰু চাগে তেতিয়া হেৰি নাই মমন তেতিয়া সৰু আমাতকৈ তাই 3 বছৰ 4 বছৰমান সৰুৱে হ'ব তো মমন তেতিয়া সৰু জংকি চব মানে তাই যেনেকৈ হেৰি কৰিছিলে তাৰপিছত তাইও যেতিয়া গুচি গ'ল মানে ছাডেনলি এনেকুৱা হ'ল চাগে জুবিনদাৰ যে মোৰ ভৰিৰ তলৰ হেৰিখিনিও গুচি গ'ল মোৰ কোন আছে নোৱাৰো তাৰমানে
পাপুতকৈ চাগে মাকৰ আৰু জংকীৰ লগত আমি যিমান দূৰ শুনিছোঁ মানে ইণ্টিমেচিটো বহুত বেছি কাৰণ কেতিয়াবা গানৰ মাজেৰে কথাবোৰ ওলাই থাকে যে ফেমিলিৰ কথা খালি জংকী আৰু মাৰ কথাহে পাতি থাকে কাৰণ পাখি এলবামটো হোৱাৰ সময়ত মোক মাতিছিলে গান এটা গাবলৈ শিকলি গানটো গাবলৈ মাতিছিলে জানা শিকলি ছিঙি তুমি তো সেইটো গানটো গোৱাৰ সময়ত মোৰ ৰেঞ্জটো একচুৱেলি তেতিয়া কম আছিলে মই বি ফ্লেটটোৰ ওপৰত গাবই নোৱাৰোঁ তেতিয়া মই হাৰ্ডক'ৰ ক্লাছিকেল তেতিয়া পণ্ডিত অজয় চক্ৰৱৰ্তী তাত গৈ শিকোঁ কলিকতাত মোৰ ৰেঞ্জটো বঢ়াব লাগে আৰু ক্লাছিকেল আৰ্টিষ্টবোৰ চাবা মেক্সিমাম কিন্তু তেওঁলোকে অলপ কম হেৰিতেই গায় জেনেৰেলি আৰু হাইতেও বহুতে গায় কিন্তু জেনেৰেলি জি শ্বাৰ্প বা যদি বি ফ্লেট সেইবোৰে স্কেল তেতিয়া সেই স্কেলবোৰ আকৌ জুবিনদাৰ লগত মেটচ কৰাটো বহুত কষ্ট তাৰপিছত মই বহুত ট্ৰাই কৰিলোঁ মোক বহুত গোৱালে কিন্তু গানটো গাই আহিলোঁ মোৰ খুব ফূৰ্তি লাগিলে কিন্তু জুবিনদা কিন্তু আল্টিমেটলি গানটো নাৰাখিলে কিন্তু তেওঁৰ জেষ্টাৰটো চোৱা যিহেতুকে তেওঁ মোক তাৰ আগতে বিলত্তিৰ বিৰাইটোত লগ পাইছিলে ৰেকৰ্ডিংটোত এণ্ড হি ৰিয়েলি এপ্ৰিচিয়েটেড মি খুব ভাল পাইছিলে ইনফেক্ট এন কে প্ৰডাকশ্যনত মোৰ 2 বছৰৰ কণ্ট্ৰেক্টটো কৰিছিলে তেওঁলোকে তাৰপিছত সেই সময়টোত তেওঁ ভাবিলে যে তাই উঠি আছে বা তাই এতিয়া অকণমান চাগে ভালকৈ কৰিব পাৰিব কেৰিয়াৰটো আগুৱাব পাৰিব অসমত তাই চাগে অকণমান পাৰিব গানটো আগুৱাই ল'বলৈ ইমান এনেকুৱা জেষ্টাৰ মই যেতিয়া এলবামটো কেছেটটো কিনিব গৈছোঁ জানা মই কান্দিছোঁ মোৰ গানটোত মোৰ নাম নাই কিন্তু তলত জানা স্পেচিয়েল থেংকছ টু অনিন্দিতা পলটো আছে উইচ ৱাজ নট নেচেচাৰী কিউ ট্ৰেক গোৱা কেইটা আৰ্টিষ্টক বা কিউ ট্ৰেক নহয় তোমাক গোৱাই পেলাই তোমাৰ গানটো যদি ৰিড আপ কৰি দিয়ে কেইটা এলবামত স্পেচিয়েল থেংকছ তেনেকৈ দিয়া থাকে মোৰ যে নামটো দিছে যে আই কমপ্লিটলি মানে আই বিকেম ইম'চনেল আৰু তুমি ভাবা এই জেষ্টাৰটো তেওঁ চাগে এই জেষ্টাৰটো মানে সেইটো এই নজিৰটো চাগে কাৰোৰ ক্ষেত্ৰত নাই চাগে মই তেতিয়া সুধিছিলোঁ কৈছে নাই মানে মই ক'লোঁ তুমি মোৰ গানটো উৰাই দিলা না নাৰাখিলা হাঁহিছে নাই বহুত হাই হৈছে তোমাৰ এনেকৈ কথা পাতে নহয় বহুত হাই হৈছে মই একো হেৰি কৰা নাই মন্দাকিনীয়ে গাইছিলোঁ মোৰ মনত আছে তাৰপিছত মই কৈছিলোঁ মই তোমাৰ লগত ময়ে গাম ডুৱেট তুমি মোক ক'লা নহয় মোৰ ৰেঞ্জটো আৰু পিছত যেতিয়া মই কথাটো কৈছোঁ তুমি বিশ্বাস কৰিবা পিছত মই কিন্তু জুবিনদাৰ চব গান সেই ৰেঞ্জতে গাওঁ উইদিন 1.5 to 2 years মই নিজৰ ৰেঞ্জটো এনেকুৱাকৈ প্ৰেক্টিছ কৰি পেলাই মই কৰিলোঁ মোৰ এনেকুৱা জেদ পিছত যেতিয়া মই জুবিনদাক শ্বেয়াৰ কৰিলোঁ কথাটো জুবিনদাই কৈছে কম বস্তু নহয় দেই এনেকৈ কয় আৰু কিছু যদি এই কথাটোতো মই জনা নাছিলোঁ মই কৈছোঁ নহয় তোমাক মই তেনেকৈ কোৱা নাছিলোঁ কিন্তু মই সেইটো তেতিয়াই জেদ লৈছিলোঁ যে তুমি যিহেতুকে ৰেঞ্জৰ কাৰণে মোক গানটো নাৰাখিলা মই সেই গানটো কিন্তু নিজে তোমাক এনেকৈ ৰেঞ্জটো বঢ়াই পেলাই তোমাক দেখাম ভাল কথাটো মই কৈছোঁ অফক'ৰ্ছ ভাল কথা তুমি মোৰ ৰেঞ্জটো বঢ়ালা আচলতে কাৰণ জুবিনদাৰ লগত তেতিয়া এই শাশ্বতী বাহঁত বা যোনেই গায় মানে লিটাৰেলি এভৰি ছিংগাৰ ষ্ট্ৰাগলছ মই এতিয়াও মনত আছে মোৰ এই চেনা চেনা গানটো এতিয়া সপোন সপোন গানটো এই 2010ত এই গানটো মানে এইটোৰে বাংলা ভাৰ্চনটো এইটো মন নিয়ে বুলি এটা ফিল্ম আছিলে মন নিয়ে মন নিয়ে তাৰপিছত সেইটো 2010ত মই তেতিয়া বম্বেতে মানে তেতিয়া মোৰ অলৰেডি বিয়া চিয়া হৈ গ'ল আমি এই য'ত মাইনাদাৰ ষ্টুডিঅ' আছিলে গীত অডিঅ'গ্ৰাফ তাতে ৰেকৰ্ডিং চলি আছে ৰাতি 10:30 ফোন কৰিছে জুবিনদা এনেকৈ ক'ত আছা মই আছোঁ এনেকৈ কৈছে গান এটা গাব লাগে সোনকালে আহাচোন আৰু মোৰ তেতিয়া মই সেই এটা ৰুম কিটচেন তেনেকৈয়ে তেতিয়া ষ্ট্ৰাগল আৰু লাইফ তেতিয়া আছিলোঁ আৰু মই ক'লোঁ মোৰ 2 মিনিটো নালাগে তোমাৰ ষ্টুডিঅ'ত পাবলৈ এনেকৈ ইয়াতে কৈছে আহা তেতিয়া আহি গৈ দেখোঁ হেৰি আছিলে আমাৰ ইপচন দা ৰেকৰ্ডিষ্ট নৱদাও লগতে আছিলে তাৰপিছত তোমাৰ প্ৰিয় চেটাৰ্জী যোনে লিৰিচিষ্ট তেওঁ আছিলে জুবিনদা বহা আৰু তেনেকৈ মই যেতিয়া সোমাই গ'লোঁ মই গোটেই মানুহখিনিক দেখি পেলাই একদম হেৰি লাগি গ'ল কৈছে এয়া দেই হি ইজ মিষ্টাৰ ফেভৰেট এতিয়াও মনত আছে মানে প্ৰিয় চেটাৰ্জী নামটো আৰু জোৰে তাৰ মানে চেন্স অফ হিউমাৰটো তেনেকুৱাই ন মিট মিষ্টাৰ ফেভৰেট মইতো গম পোৱা নাই মানে ফেভৰেট মানে মই আজি লগ পাইছোঁ নাই তেওঁৰ নামটো মানে প্ৰিয় চেটাৰ্জীটো এনেকৈ কথাবোৰ কয় নহয় তাৰপিছত পৰহি প্ৰিয়দাৰ লগত কথা পাতিছোঁ মই তাৰপিছত এই তেওঁ ক'লে যে এনেকৈ গান এটা আছিলে তুমি এবাৰ শুনাচোন তাৰপিছত গানটো বনাই আছিলে মইতো স্কেলটো দেখি পেলাই মোৰ মানে শুনি পেলাই মই বোলো ইছাম যে ইপচন্দা কি হ'ব কৈছে শুনাচোন ভালকৈ তো আৰম্ভণিত তাৰমানে ছিটুৱেশ্যনটো তেনেকুৱা আছিলে তাই এটা ড্ৰিম ছিকুৱেঞ্চত তাৰপিছত ৰিয়েলিটিলৈ তাই হেৰি কৰি যায় তাৰপিছত মোক ক'লে কি গাব পাৰি ইয়াতে তো মই কৈছোঁ তুমি এটা হামিং দি দিয়া কৈছে মোৰ হামিং নালাগে ছোৱালীৰ আলাপ কিবা মই ক'লোঁ আলাপটো লাগিব কৈছে মোক
কৈছোঁ তুমি দেখোন ক্লাছিকেলবোৰ গায়ে থাকা, কিবা এটা ক্লাছিকেল গাই দিয়া তেনেকৈ। তো মই কেইটামান ঠুমৰি এনেকৈ কৰিলোঁ। কিন্তু জুবিনদাৰ কি হয়, মেক্সিমাম গানবোৰ তুমি যদি মানে ধৰা ক্লাছিকেল মিউজিক জানা বা অকণমান শুনিছা বা পঢ়িছা, জুবিনদাৰ মেক্সিমাম ভূপালী ৰাগৰ ওপৰত গানবোৰ, পেণ্টাটনিক মেক্সিমাম পাখি পাখি মন, এই মেক্সিমাম ধৰণৰ গানবোৰ চব এইটো হেৰিতে পেণ্টাটনিক বস্তুটোতে আছে। তো মই ভাবিলোঁ মই কি গান গালে এইটোৰ লগত মেটচ কৰিব। তাৰপিছত মোৰ শুভা গুৰুটোৰ গোৱা মানে পপুলাৰাইজ হোৱা, ইনফেক্ট গিৰিজা দেৱীহঁতো এইবোৰ হেৰি গাইছিলে, তোমাৰ ৰংগী চাৰি গুলাবী চুনৰিয়াৰে, সেইটো গান পটককৈ মনত পৰিল। তো পাহাৰী ৰাগৰ ওপৰত আছিলে। তো পাহাৰী হেজ ভেৰি ক্ল'জ ৰিজেম্বলেঞ্চ টু ভূপালী। তো মই তেতিয়া ক'লোঁ জুবিনদা এনেকৈ 2-3টা এনেকৈ গাই পেলাই, সি কৈছে নহয় পাহাৰীটোৱে ভাল লাগিব, গোৱাচোন। মই তেনেকৈ ৰেণ্ডমলি গালোঁ। হি ৱাজ লাইক দিছ ইজ ইট আৰু। তো সেইকাৰণে অসমীয়াটোৰ ছিকুৱেঞ্চটোত এইটো নাছিলে, কিন্তু বাংলাটোত ইট ষ্টাৰ্টছ অফ উইথ ৰংগী চাৰি গুলাবী চুনৰিয়াৰে, সেইটো দি আৰম্ভ কৰি পটককৈ চেনা চেনাটো লৈ যায় আৰু। অকণমান আমি শুনিব পাৰিম নেকি কেনেকৈ আছিলে এনেকুৱা আৰু ৰংগী চাৰি ৰংগী চাৰি গুলাবী চুনৰিয়া ৰে মোহে মাৰে নজরিয়া সাवरिया রে মোহে মারে নজরিয়া সাवरिया রে চেনা চেনা দিন চলতে চলতে বদলে গেল। মই ৰেৱাজ কিমান দিন কৰা নাই, চোৱা মাতটো কেনেকুৱা বহি বহি আছে। সেইটো সেই গানটো ছেইম গান। তাৰপিছত আৰু বহুত ওপৰত ধৰে জুবিনদাই। তাৰপিছত মোক কৈছে তুমি অক্টেভত গোৱা, তাৰমানে তেওঁ যিটোত গাইছে তাৰ তলৰ সেইটোত মোক গাব দিছে। কিন্তু মানে অন্তৰাখিনি মোক কৈছে ৰ'বা মই ভইচটোত এটা ট্ৰিটমেণ্ট কৰিম, তাৰমানে এনেকৈ নাৰাখোঁ ভইচটো, তুমি চিন্তা কৰিব নালাগে, তুমি খালি খুলি পেলাই গোৱা গানটো, একদম মাতটো খুলি পেলাই গাবা, মই কি। তাৰপিছত তেওঁ অকণমান মাতটো অকণমান এফেক্ট টাইপ দিলে, ডি কৰি কৰি। বাট তেতিয়াৰ হেৰিত এই বস্তুটো এফেক্টটো বিৰাট চলি আছিলে আৰু খুব পপুলাৰ হৈছিলে গানটো মানে। ফাইনেলি ইট কেম আউট ভেৰি ৱেল। কিন্তু এইবাৰ যেতিয়া মই কেইদিনমান আগতে এনেকৈ সপোনটো শুনিলোঁ, তাৰপিছত মোৰ মানে ভাল লাগিলে। মই বোলো ঠিক আছে, জুবিনদাৰ বাংলাত শুনাৰ সময়ততো এটা ছেগমেণ্ট অফ মানুহে শুনিছিলে, অসমীয়া বহুতে শুনিছিলে পিছে, কাৰণ আমি ষ্টেজ শ্ব' কৰাৰ সময়ততো মই এইবোৰ গান লোৱাৰ আছামত স্পেচিয়েলি বহুত এইবোৰৰ মানে তোমাৰ ৰিকুৱেষ্ট আহে এইবোৰ গানৰ। তাৰপিছত এতিয়া ভাল লাগিলে যে এটলিষ্ট এই সুৰটো মানুহে মানে শুনিব। কিন্তু এই গানটো ৰিলিজ হোৱাৰ লগে লগে কি হ'ল, পেৰেলেলি আৰু বহুত মানুহে তোমাৰ বাংলাটো বহুত বেছি শুনিলে। এতিয়াতো 7 লাখ 8 লাখ ভিউ হৈ গ'ল বাংলা গানটোৰে। বিচাৰি এতিয়া শুনিছে বেছিকৈ আৰু একদম। আৰু তেওঁৰ যিটো হামিং আছিলে নহয় অন্তৰাটো, ইট ৱাজ তেনেকুৱা কোনো মিউজিক পাৰ্ট নাছিলে, খালি ষ্ট্ৰিংছ হেৰি ছেকশ্যনটো গৈ থাকে, তোমাৰ পেচ টেচবোৰ থাকে, তাৰ লগতে মানে তেওঁ কনষ্টেণ্ট হামিংটো, আৰু বিশ্বাস কৰা হামিংটো এবাৰতে গোৱা। আচৰিত মানে ভাবিব নোৱাৰি, ঐশ্বৰিক কিবা শক্তি এটা থাকিল নিচিনা লাগে একেবাৰে। মই খুব ধুনীয়াকৈ এটা পোষ্ট সেইদিনা দিছিলোঁ, ইমান ভালকৈ লিখি পেলাই। মই পিছত সেইদিনা ইপচনা কৈছোঁ মোৰ মনত পৰিছে কথাটো। মই কৈছোঁ তুমি দেখোন চশমাদীত গাৱা উইটনেছটো, তুমি কৈছোঁ মনত পৰিছে ৰ'বা, গোটেই কথাখিনি মনত পৰিলে মোৰ। তাৰপিছত পৰহি মই কথা পাতিলোঁ প্ৰিয় চেটাৰ্জীৰ লগত, তেওঁ ইমান দুখ কৰিছে নহয়, খুব মানে বেয়া লাগিছে। কৈছে গানটো মানুহে বহুত শুনিছে, কিন্তু বাংলাত কৈছে আৰু যে এখন আমার সেই খুশিটা নেই। আমি যে কেন, ভালো লাগে না, কারণ জুবিনই তো নেই। ইমান লাগে কৈছে। লিসনাৰ্ছখিনিও বেলেগ বেলেগ ধৰণৰ লিসনাৰ্ছ তেখেতৰ খুব আইডেণ্টিফাই কৰে। আৰু কলিকতাত পিছে মানুহক একচুৱেলি আৰ্টিষ্টক বহুত বেছি ভালো পায় তেওঁলোকে। মানে ক'ৰবাত মই ভাবোঁ চাউথ ইণ্ডিয়া বা কেলকাতাত তাতে যিটো আৰ্টিষ্টৰ এটা সন্মান, আমাৰ তাত কিন্তু আমি আৰু অকণমান শিকিব লাগিব মানুহক, মানে আৰ্টিষ্টখিনিক অকণমান সন্মান কৰিবলৈ। তেতিয়া মানে বিহুৰ সময়তো ইমান অপ্ৰীতিকৰ কিছুমান ঘটনা ঘটে, যেনেকৈ দিগন্ত ভাৰতীৰ লগত এবাৰ হ'ল, তেনেকৈ এইবোৰ কথা খুব আঘাত কৰে যে যিকোনো মানুহে তেনেকৈ এজন শিল্পীক কেনেকৈ কৈ দিব পাৰে। তেওঁলোকৰ বেকগ্ৰাউণ্ডত কি কিছুমান গান আছে সেইবোৰ এবাৰো ভাবি নাচায়নে? তো ক'ৰবাত সেই বস্তুবোৰ মানে মোক মানে বৰ খুন্দা মাৰে জানা, কাৰণ মই ইমান বছৰ হ'ল বম্বেত থকা, বাট আই ষ্টিল আইডেণ্টিফাই মাই চেল্ফ এজ এন আছামিজ গাৰ্ল। এতিয়াও মোৰ অসমীয়া সংগীত জগতত মই ভাবোঁ 20% মই কাম কৰা নাই, আৰু বহুত কৰিবলগীয়া আছে। কিমান কবিৰ গান গাবলগীয়া আছে, এতিয়াও তেওঁলোক মোৰ মুখৰ ফালে চাই আছে, কেতিয়া কৰিবা আমাৰ হেৰি গানখিনি, কেতিয়া কৰিবা। এতিয়া প্ৰথম মই অসমীয়া ঠুমৰি এটা কৰি আছোঁ।
সেইবোৰ মোৰ লাইফৰ বহুত চেলেঞ্জ সেইবোৰ কাম মই কৰিয়ে যাম ন' মেটাৰ সেইবোৰ those songs might not give me few stage shows but I don't care পইচা সবৰে লাগে কিন্তু মই হেতু মোৰ যুজ মই যুজি থাকিম হেৰিলৈকে কাৰণ সেই ধৰণৰ জেগাবোৰ আমাক আমাৰ যিখিনি সিনিয়ৰ্স আছে তেওঁলোক এটা জেগা দেখুৱাই থৈ গ'ল টিল জুবিন দা মই জুবিন দা পিছৰ পৰ্যায় কি কৰিছে বা তেওঁ কি সাৰ্কামস্টেন্সেছত কৰিছে দ্যাট আই এম নট বদাৰ্ড আৰু হেতু বস্তু মই হেতু লবলৈও খোজা নাই মই ডিসকাস কৰিবও নোখোজো হেতু কথা মই হেতু মানুহৰ সেই তেওঁৰ যেটো ক্ৰিয়েটিভিটি খালি সেই বস্তুটো মই মানে হেতুৰ ওপৰতে কাম কৰিব খোজো সেই মানুহটোক জানিব খোজো আবা এখানে যেহেতু আমি বেংগলী লিসনার্সখিনিৰ কথা পাতিছো আমি দেখিছিলো যেনেকে অসমত যেনেকুৱা পৰিবেশ সেই বছৰ এই বছৰ মানে এই বছৰে পূজাত দুৰ্গা পূজাত কিন্তু কলকাতাতো বা ওয়েস্ট বেংগলতো বিভিন্ন পূজা মণ্ডপত অনুষ্ঠান কৰোতেও কিন্তু জুবিন গাৰ্গৰ গীত গাইছে জুবিন গাৰ্গৰ গীতেৰে মানে শ্ৰদ্ধাঞ্জলিও দিছে কৰবাত তেওঁলোকে দুৰ্গা পূজাৰ যি এক সাংঘাতিক উৎসাহ ওয়েস্ট বেংগলত সেইটোৰ মাজতো কিন্তু জুবিন গাৰ্গৰ দুখটো তেওঁলোকৰ মাজতো আছে এতিয়াও কিছু আগৰ সাক্ষাৎকাৰ বা আগৰ গীতত তেওঁলোকে গৈ কমেন্ট কৰে he that particular listeners kind of listeners মানে বেংগলী listeners তেওঁ নিজে তুমি কৈছা যে আপুনি কৈছে যে তেখেতে কেনেকে বেংগলী মাধ্যমত পঢ়িছিলে তেকে সেই ক্ৰাউডটোৰ কথা কি ক'ব বিচাৰিব মানে বিশেষকৈ জুবিন গাৰ্গৰ বেংগলী গানখিনি নহয় তাৰ মানে জুবিন দা আফটাৰ ভূপেন্দাটো এটা জেগা অলৰেডি কৰি থলে বেংগলখনত য'ত মানে তেওঁৰ লিখা লৈ পেলাই তেওঁৰ যেটো মানে যেটো তোমাৰ জীৱনমুখী গানৰ ধাৰা য'ত নচিকেতাৰ নিচিনা শিল্পীয়ে কয় যে আমি ভূপেন্দা শুনিছো he was an inspiration তো মই ভাবো সংগীতেটো কেতিয়াও বৰ্ডাৰটো বনোৱা নাই নহয় আৰু কেতিয়াও সংগীতত কোনো ভাষা জাতি ধৰ্ম জুবিনদাই কোৱাৰ দৰে হেতু হ'বও নালাগে তুমি বিশ্বাস কৰিবা মই তোমাক এটা সৰু কথা এটা শেয়াৰ কৰো এই যেতিয়া পাকিস্তানৰ লগত মাজতে এটা বিৰাট ডাঙৰ ঘটনা হ'ল ন মোৰ ইমান দুখ লাগিছে মই ভাবি আছো মই পটককে চালো স্পটিফাই পৰা তু ঝুম ঝুম গানবোৰ আবিতা পাৰভিন আৰু যে এইবোৰ কোক ষ্টুডিওৰ যিবোৰ গান এইবোৰ নাইকিয়া হৈ গ'ল মোৰ ইমান বেয়া লাগিছে মই দুটা দেশৰ মাজত এনেকুৱা এটা হোৱাৰ ফলত গান শুনিব নোৱাৰিম নে এনেকুৱা লাগি গ'ল মানে গান বস্তুটো কিমান পাৱাৰফুল এটা বস্তু তাতে হিন্দু মুছলমান বা এটা দেশ লৈ কথা নেকি তুমি কোৱা খুব দুখ লাগে তেতিয়া এতিয়াও তুমি চাবা স্পটিফাই বা হেৰিত কিন্তু এইকেইটা গান নাবাজে এটা মানে আমাক মানে ব্লক কৰি দিলে হেতু আৰু সেইবোৰ মানে দেশৰ সেই বস্তুটোৰ কাৰণে কৰিছে বাৰু হেতু দ্যাট আই ট্ৰুলি আন্ডাৰষ্টেণ্ড তেওঁলোকৰ সেইবোৰৰ কাৰণে কিন্তু মানে কোবাত সেই বস্তুটো মোৰ খুব ঠেক যেন লাগে না জানা মানে আৰু বেংগলী লিসনাৰ্সখিনি জুবিনদাৰ ইমান ভূপেন্দাৰ পাছত যিখিনি মানে কমান্ড লৈ পেলাই বেংগলী ইণ্ডাষ্ট্ৰিটোত গান কেইটা দিলে তেওঁৰ মন মানে না এইবোৰ কেইটামান গানটো কাল্ট সংগছ আৰু তুমি সৰু সৰু ল'ৰা ছোৱালী জুবিনদাৰ জেনকা ফ্যান ফলোইং আছে নহয় কলকাতাটো মানে তেওঁলোকৰ ষ্টুডিঅ বনাইছে জুবিনদাৰ ফটো পিছফালে মানে কাম অন বেংগলতো কম ইনস্পিৰেশনাল আৰ্টিষ্ট সিঙ্গাৰটো কম নাই দিয়াচোন কিমান মানে এতিয়া টিল ডেট কিন্তু কিয় জুবিনদাৰ সেই মানে ভালপোৱাটো কিয় আছে জুবিনদাৰ প্ৰতি তেওঁৰ কণ্ঠটো কিবা এটা আবেগ আছে ন আৰু তেওঁ যেতিয়া বাংলা গীতবোৰ গায় ইমান কনভিন্সিংলি গায় খুব আন্তৰিকতাৰে গায় তেওঁ একচুয়ালি মই বাংলা বুলি নহয় জুবিনদা যদি তামিলও গায় তেলেগু গায় মালায়ালম গায় সব ভাল গাব হেতু এটা আৰ্টিষ্টৰ এটা মই দেখিছো যিকোনো ভাল আৰ্টিষ্টৰ যেনে কবিতা জিহতে যেতিয়া অসমীয়া গায় মানে স্পেশালি সাউথ ইন্ডিয়াৰ বস্তু চাবা তুমি ইহতে মহালক্ষ্মী ইয়াৰ কবিতা কৃষ্ণমূৰ্তি এক্সেন্টবোৰ ইমান ধুনীয়া pure accent বিৰাট পিওৰ এক্সেন্ট Assamese is actually a difficult language let me tell you কাৰণ মানে হেইটো মুখত ফুটাটো কিন্তু কিছুমান বেংগলী সিঙ্গাৰছৰ কিন্তু এতিয়ালৈকে নাহে বেংগলী মানুহখিনি কলকাতাৰ স্পেশালি মানুহখিনি কিন্তু এতিয়াও ভালকে নুফুটে কিন্তু আচৰিত ভাবে আমাৰ কবিতাজি কাৰণ তেওঁ আকৌ সুকাটো বহুত সুকা মহালক্ষ্মীও তেনেকা ইহতে সেই ট্ৰিকটো জানি গ'ল তাৰ মানে কেনেকে গাব লাগে আৰু এটা কথা এইখিনিতে এবাৰ সুধিব বিচাৰিছো আমি এতিয়া মুম্বাইত এটা স্থানত বহি আপোনালোকৰ বাসগৃহত বহি কথা পাতি আছো বহুত আৰ্টিষ্ট আছে বহুত সেলিব্ৰিটিজ আছে আৰ্টিষ্টটো বাদ দিলো বহুত সেলিব্ৰিটিজ আছে বহুত মানুহে উদযাপন কৰে বহুত মানুহক ইয়াত কিন্তু জুবিন গাৰ্গৰ দৰে এটা সামাজিক দায়িত্ব
নিজৰ কান্ধত তেওঁ থাকিব পাৰিলেহেঁতেন চাগে মুম্বাইত যথেষ্টখিনি স্কোপ পাইছিলে বহুত ভাল কাম কৰিছিলে বিভিন্নজনে বিচাৰি আছিলে জুবিন গাৰ্গ আহক 6-7 মাহ ৰৈ দিছে ইয়ালিটো মাত্ৰ মানুহে জানেহে আৰু যে কিমান হিচাপ নাইকিয়াকে 40টা মান হিন্দী গীতেই গাইছে গতিকে ইমানবোৰ অপৰচুনিটি পোৱাৰ পিছতো কিন্তু তেওঁ এটা সামাজিক দায়িত্ব লৈ অসমলৈ ঘূৰি গ'ল সেই সামাজিক দায়িত্বটো নিজৰ কান্ধত তেওঁ নিজে লৈছে মানুহে দি দিয়াটো এটা বেলেগ কথা তেওঁক বিশ্বাস কৰিছে কিন্তু আপোনাক যদি মই সুধোঁ যে মুম্বাইত বা এণ্টায়াৰ ইণ্ডিয়া ভাৰতবৰ্ষৰ ভিতৰত আপুনি কোনোবা এজন ব্যক্তিক তেনেকৈ দেখেনে যে ইমান বেছি ছ'চিয়েল ৰেছপনচিবল মানে ইমান বেছি ছ'চিয়েলি ৰেছপনচিবল এজন ব্যক্তি যে মানুহখিনিৰ লগতে থাকিব বিচাৰিলে বাৰে যে মই এইটোৰ বিৰুদ্ধে মাত মাতিম মই মোৰ নিজৰ মানুহখিনিৰ লগত থাকিম এইটো ক'ৰবাত খুব ডাঙৰ এটা ছেক্ৰিফাইচটো বিৰাট ডাঙৰ বলিদান চাবলৈ গ'লে কাৰণ কোনেনো বিচাৰিব যে মোৰ শত্ৰু হওক কোনেনো বিচাৰিব যে কোনোবাই মোক বেয়া পাওক কাৰণ সকলোৱে শুনক সেইটো এটা কিন্তু তেওঁ কোৱাৰ পিছতো তেওঁৰ কেতিয়াও শ্ৰোতা কমি নাহিল দৰ্শক কনচাৰ্টত কোনোদিন এটা ডাঙৰ বিতৰ্ক হোৱাৰ পিছতো কিন্তু জুবিন গাৰ্গৰ শ্ব' এটাত কাহানিও মানুহ কম হোৱা নাই সেইটো মই একচুৱেলি ছেড বাট দিছ ইজ দ্য ট্ৰু পিকচাৰ যে তেনেকুৱা ধৰণৰ মানুহ মই ইণ্ডিয়াততো পোৱা নাই আজিলৈকে একদমেই পোৱা নাই আৰু প্ৰতিগৰাকী আৰ্টিষ্টে মানে সেই আৰ্টটোৰ হকেই কাম কৰি আছে মানে নিজৰ কাৰণেই কাম কৰি আছে নিজকে কিমান বেছি মানে ধৰা আগবঢ়াই ল'ব পাৰে কিন্তু সমাজখন যে এখন লগত থাকে সমাজৰ হকেও যে কেতিয়াবা বহুত পইচা ঘটাৰ পাছতো যে সমাজখনৰ কথা চিন্তা কৰিব লাগে কৰে য'ত ধৰা মানে সেই কথাটো প্ৰেছে জানিব লাগে য'ত প্ৰেছে জানিলে সেই কথাটো তেওঁৰ অকণমান ফুটেজটো হেৰি হ'ব মানে সেই বস্তুবোৰতো দেখি আছোঁ কিন্তু মানে জুবিনদাৰ এই বস্তুটো নিস্বাৰ্থ আছিলে আৰু বম্বে এটা পেটাৰ্ণ আছে কামৰ বম্বে দেৰ ইজ এ পেটাৰ্ণ অফ ৱৰ্ক মানে হাউ দে ৱৰ্ক ইন বম্বে সেইটো তুমি ঘৰত বহি থাকিলে তোমাৰ তাত কাম তেনেকৈ গুচি অহাৰ নিচিনা সেই যুগটো এতিয়া নাই টু বি ভেৰি ফ্ৰেংক তুমি প্ৰতিদিন মানুহক লগ পোৱা তুমি প্ৰতিটো হেৰিত কণ্টেক্ট কৰিব লাগিব আইদাৰ তোমাৰ মেনেজাৰে কণ্টেক্ট কৰিব লাগিব নহ'লে তুমি পাৰ্চনেল লেভেলত কণ্টেক্ট কৰিব লাগিব তাৰপিছতো তুমি যদি তেওঁলোকৰ হেৰিত যদি তোমাক ভাবে যে তোমাক ৰেমিনাৰেশ্যন এভৰিথিং তোমাৰ লগত মেটচ কৰে তাৰ ভিতৰতো কম্পিটিশ্যন আহিব সেই কামটো কিমান কমত কোনে কৰিব পাৰিব সেই ধৰণৰ কেটেগৰীৰ কামবোৰ এতিয়া আৰম্ভ হৈছে কিছুমান মানুহ যোনে আগৰ পৰা কাম কৰি আহিছে তেওঁলোকৰ বাৰু জেগাটো বনিয়ে গ'ল কিন্তু পিছৰ পৰ্যায়ৰ যিখিনি মানুহ আহিছে তেওঁলোকৰ কাৰণে মিউজিচিয়ান হওক এৰেঞ্জাৰ হওক তেওঁলোকৰ কাৰণে ষ্ট্ৰাগলটো কিন্তু এটা মানে একদম এটা মানে কি ক'ম এইটো এটা চলি থকা বস্তু কিন্তু এনেকুৱা কাৰোৰো এতিয়ালৈকে হোৱা নাই পটককৈ মই ছেটেল হ'লোঁ আৰু সেনেকুৱা কেতিয়াও হোৱা নাই কিন্তু এইটো চলি আছে প্ৰচেছটো বহুত কথা আছে কিন্তু মই সকলো যিখিনিৰ লগত পাতিছোঁ যিসকল ব্যক্তিৰ সৈতে কথা পাতিছোঁ একেটাই কথা কৈছোঁ যে জুবিন গাৰ্গৰ কথা হয়তো এইসকল ব্যক্তিৰ সৈতে কথা পাতি আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ কিন্তু তথাপিও ৰৈ ৰৈ বিনালে চালে আপুনি বহুত ধুনীয়া অভিনয় কৰিছে জুবিন দা বহুত ভাল লাগিছে টাফ এটা কেৰেক্টাৰত কৰিছে সকলোকে কন্দুৱাইছে কান্দি কান্দি মানুহবোৰ কোনোবা ওলাইছে কোনোবা ওলাবই পৰা নাই বহু সময় হলৰ ভিতৰতে বহি আছে তথাপিও কিন্তু গোটেই তেওঁক অভিনয় কৰা দেখি বাৰে বাৰে আকৌ পুৰণি চিনেমাবোৰলৈও মনত পৰিছে দীনবন্ধুৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ সেই দিয়া আকাশৰ দৰে দিয়া সেই দীনবন্ধুৰ কথাখিনি আকৌ নিশ্চয় মনত পৰি গৈছে আপোনাৰো যেতিয়া চিনেমাখন চাইছে ৰৈ ৰৈ বিনালে চোৱাৰ অভিজ্ঞতাটোৰ কথা জানিম আৰু একেবাৰে শেষত মোৰ এটা ব্যক্তিগত ৰিকুৱেষ্ট আপোনালৈ এই গীতটো অকণমান আমাৰ বাবে 2টা লাইন মাত্ৰ দিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশালে মন মিলি যায় যাৰে পাৰা পাৰিম সুনীল সাগৰখন সামৰিম বেলি জোন আঁকোৱালি ল'ম অলেখ তৰাৰ মেলা দিয়া মোক দিয়া আকাশৰ
দৰে দিয়া। বহুত বহুত ধন্যবাদ। লগতে কিন্তু আপোনাৰ পৰা ৰৈ ৰৈ বিনালেৰ চাবলৈ যোৱাৰ যিখিনি আৱেগ সেইখিনি কথা চমুকৈ আমি কৈ শেষ কৰিম। ভাল লাগিল, কিন্তু মানে এটাই কথা আৰু যেতিয়া চাই আছিলোঁ মাজে মাজে মানে উচুপি উঠিছিলোঁ এটা কথা ভাবি যে গৈ পেলাইতো মেছেজ কৰিব নোৱাৰিম বৰ ভাল অভিনয় কৰিলা, আৰু লগ পালেও কেতিয়াও ফিজিকেলি ক'ব নোৱাৰিম যে আচলতে তেওঁ নিজে গম নাপালে এইটো কি কৰি থৈ গ'ল, আৰু তেওঁ মানে আচলতে জানিলে চাগে বাচ্ছাৰ নিচিনা খুব এক্সাইটেড হৈ যায় যে সৰু ল'ৰা ছোৱালীক যেনেকৈ প্ৰশংসা কৰিলে খুব ভাল পায়। জুবিন দাৰো সেই সৰু বাচ্ছা ল'ৰা ছোৱালীৰ নিচিনা সেই স্বভাৱটো আছিলে, সেইকাৰণে মানে সেই কথাটো আৰু ক'ব নোৱাৰিম। তেওঁৰ অভিনয় মই দীনবন্ধুৰ পৰাই ভাল পাইছিলোঁ। সেই যে চকুজুৰি মানে একদম একো নাথাকা খালি তবলা বজাই পেলাই কেইটামান পইচা ইনকাম কৰা এজন তবলাৰ মাষ্টৰ এজন, মানে সঁচাকৈ সেই কৰুণ যিটো এটা চাউনি সেইটো বস্তু ৰৈ ৰৈ বিনালেলৈকেও পালোঁ আমি। আচলতে এইটো কোনো এক্টিং কৰিব নোৱাৰে মানুহে, হি ৱাজ জাষ্ট হিমছেল্ফ এণ্ড দেট ইজ দ্য ৰিজন। সেইকাৰণে আমাক চাগে বাৰে বাৰে এইটো কথা খুন্দিয়াই আছে যে তেওঁক ইমান বেছি নেচাৰেল লাগিছে, ইমান ভাল লাগিছে, কাৰণ তেওঁ প্ৰিটেণ্ড কৰিবলৈ কেতিয়াও শিকাও নাছিলে। হি ৱাজ জাষ্ট লাইক এ চাইল্ড। য'তে আছে শান্তিত থাকক, আমি উভতাই এইটো নাপাওঁ, কিন্তু তেওঁৰ আত্মাটো যাতে শান্তি পাওক, কাৰণ খুব আচলতে খুব ৰেষ্টলেছ হৈ আছে, মানুহটোও আছিলে ৰেষ্টলেছ, যে কিবা এটা কৰি পেলাই তেওঁৰ আত্মাটো যাতে অতি সোনকালে শান্তি পায় সেইটোৰে কামনা কৰিলোঁ আৰু।